সবে দেখিছা নাই দেখিছো দেখিছা ন আচ্ছা আচ্ছা এইটো হৈছে পিন হয় হা আমি কৈছিলো ন এইটো এনেকে এইটো পিন মাৰি দিলে এই বিশপটোৱে এই তোমাৰ ৰুকটোক পিন মাৰি দিলে হয় নহয় তাৰ মানে কি হ'ল এই যে তোমাৰ কিংটো আছে কিংটো আৰু এই বিশপৰ মাজত এইখিলা কাগজ বুলি ধৰি লোৱা কাগজখিলা ইয়াত ই পিন মাৰি দিছে পিন মাৰি দিলে এই কাগজখিলা উৰি যাব নোৱাৰে আৰু এইটো ৰাস্তাতে থাকিব লাগিব কাৰণ ই যদি বেলেগত গুচি যায় ৰুকটো তেতিয়া আমি ৰজাটো খাই দিম নাই তেতিয়া চেকমেট হৈ যাব নাই এইটো বুজি পাইছা নাই পাইছো পাইছো তাৰ মানে কি হয় মাতটো কমকে আহিছে এতিয়া শুনা পাইছা নাই পাইছা তাৰ মানে এই ৰুকটো এতিয়া উঠি বেলেগত যাব নোৱাৰে আৰু ৰুক যদি বেলেগত গুচি যায় তেতিয়া মই ৰজাটোক খাই দিম নাই সেইটো কাৰণে এইটো পিন বুলি কয় আৰু এনেকুৱা কৰিব পাৰিলে তোমাৰ কাৰণে ভাল হয় তোমাৰ কাৰণে ভাল যিমানে পিন কৰিবা সিমানে ভাল এনেকে আৰু পিন কাক কৰিব লাগে জানা তোমাতকৈ ডাঙৰ বস্তু এটাক কৰিব লাগে এই বিশপে কৰিছে নহয় বিশপতকৈ ডাঙৰ বস্তু কি এইটো বিশপেটো 3 হে ইয়াৰ 5 হয় নহয় সবে অকমান মনে মনে থাকিবাচোন মিউট কৰি দিয়া যেতিয়া সুধিম তেতিয়া কবা মিউট কৰি দিয়া সবে বন্ধ কৰি দিয়া মাইকটো হা যেতিয়া কিবা সুধিম তেতিয়া মাইকটো অন কৰি ল'বা হা এতিয়া চোৱা মই যে কৈছিলো এইটো পিন হয় হয়নে নহয় তাৰ মানে ইয়াত তোমাৰ এই যিটো বিশপ আছে ই এই ৰুকটোক উঠিব নোৱাৰা কৰি দিলে উঠিলে তাৰ ৰজাটো আমি খাই দিম হয়নে নহয় গতিকে এনেকুৱা ধৰণৰ যদি তুমি কৰিব পাৰা তোমাৰ কাৰণে ভাল হয় আৰু তেতিয়া তুমি জিকাৰ চান্সটো বাঢ়ি যায় মানে তোমাৰ তেতিয়া বুজি পাইছা আৰু পিন কাট কৰিব লাগে তোমাতকৈ ডাঙৰ বস্তু এটাক পিন কৰি দিব লাগে এইটো তোমাৰ বিশপ হয় বিশপতকৈ ডাঙৰ বস্তু হৈছে ৰুকটো উঠিব নোৱাৰা কৰি দিলা এতিয়া যদি বেলেগ কিবা এটা দিব লাগিব বেলেগ কিবা এটা দিলে পন চন তাৰপিছত তুমি ৰুকটো খাই দিলা হা আৰু বাই চান্স যদি ইয়াত পন এটাও যদি থাকিলেহেঁতেন তেতিয়াও তুমি এইটো পিন হয় তেতিয়া তুমি বিশপ খালা তুমি ৰুক খালা তোমাৰ বিশপটো খালে খাও একো কথা নাই এতিয়াতো খাব নোৱাৰে বাৰু এতিয়াতো ফ্ৰীতে পাই গলা হয় নহয় এইটো এটা তোমাৰ কাৰণে লাভৰ কাম মানে পিন বস্তুটো হা তাৰপিছত এইটোক মানে এবছলিউট পিন বুলি কয় এবছলিউট পিন মানে হৈছে কি ই আৰু লৰচৰ কৰিবই নোৱাৰে লৰচৰ কৰিব নোৱাৰা বস্তুটোক এবছলিউট বুলি কয় একদম মানে ডাঙৰ পিন আৰু এইটো আৰু একদম লৰিব নোৱাৰে আৰু হা এবছলিউট পিন এইটো বাৰু নামবিলাক মনত নাৰাখিলেও হ'ব জাষ্ট মানে তোমালোকে কাহিনীটো শিকি থোৱা এইটো কাহিনীটো হৈছে কি যে একদম লৰচৰ যদি কৰিব নোৱাৰে সেইটো মানে বহুত ভাল কথা হা তাৰপিছত এইটো ৰিলেটিভ পিন ৰিলেটিভ মানে কি তুমি মানে পিন হৈছে কিন্তু ই লৰচৰ কৰিব পাৰে এতিয়া চোৱা এইটোতো এনেকুৱা নহয় যে মানে ইয়াততো কিং নাই ন ইয়াত আছে তোমাৰ কুইনহে আছে হয় নহয় কুইন থাকিলে মানে কি কুইনটো দিলা তোমাৰ ধৰা কুইন আছে কিন্তু সি এটা লৰচৰ কৰিব নোৱাৰে বুলিতো কথা নাই এতিয়া সি লৰচৰ কৰিব পাৰে ই যেনিবাকে তোমাক ইয়াত দি দিলে এইখিনিত দি দিলে ৰুকটো যেনিবাকে আমাৰ D1 ত দি দিলে এইটো D1 হয় নাই A B C D D1 ত দিলে দিব পাৰে দিলে আমি কি কৰিম এইটো যদি আমি খাই দিওঁ আমি তেতিয়া তাৰ কুইনটো খাই দিব পাৰো হয় নহয় কিন্তু সিও তেতিয়া আমাৰ কুইনটোক খাই দিব পাৰে হা গতিকে মানে এনেকুৱা যদি হয় এইটোক মানে ৰিলেটিভ পিন বুলি কয় একেবাৰে উঠিব নোৱাৰা নহয় আৰু উঠিব পাৰে কিন্তু তাৰ লছ হ'ব ধৰা বুজি পাইছা নাই উঠিলে মানে তাৰ এইটো বহুত বেছি ডাঙৰ বস্তুটো গুচি যাব হয় নহয় গতিকে সেইটোক ৰিলেটিভ পিন বুলি কয় এনেকুৱা কৰিব পাৰিলেও বহুত ভাল তোমালোকে যদি এনেকুৱা কৰিব পাৰা এনেকুৱা ট্ৰাই কৰিবা অলপ উঠিব নোৱাৰা কৰি দিয়া যাতে তাৰ ডাঙৰ বস্তুটো গুচি যায় হয় নহয় উঠিলে তাৰ যাতে ডাঙৰ বস্তুটো গুচি যায় হয় নহয় তেনেকুৱা কৰি দিয়া আৰু ইয়াতো তোমালোকে খেল আছে হা এইখনত তোমাৰ আৰু টেকটিক্স আছে কলাই কি কৰিব চোৱা এতিয়া ধৰা কলাৰ এইটো এনেকুৱা হৈ আছে নহয় ধৰি লোৱা মই কৈছো ধৰি লোৱা বুলি কৈছো হা
ধৰি লোৱা তোমাৰ ইয়াতে এই তোমাৰ কুইনটো নাই, কুইনটো যদি নাথাকে তেতিয়া কি হ'ব, এই ৰুকখনে ইয়াৰ তলত দি পেলাই চেক দিব পাৰে আমাক। চেক দিলে মানে তেতিয়া আমিতো এইটো খাবলৈ চান্সে নাপাওঁ, কাৰণ আমাকতো চেক দি দিলে ন। চেক দিয়াৰ লগে লগে আমি চেকটোৱে বচাব লাগিব, হয় নহয়? গতিকে মানে আমি এইটো চেকটো বচাব লাগিব। গতিকে সেই ৰিলেটিভ পিনটো মানে এইটো মানে ৰিলেটিভ পিন বুলি কয়। তাৰমানে অলপ পিন আৰু বহুত বেছি নহয় আৰু একেবাৰে উঠিব নোৱাৰা নহয় আৰু মানে উঠিব পাৰে আৰু তেনেকুৱা পিন আৰু হা। এই উঠিব পৰা পিনটো দিলে তেতিয়া তুমি এনেকে ভাবিব লাগিব যে মই উঠি গৈ পেলানি তাক মানে একদম ইমাৰ্জেঞ্চি মুভ এটা দিব পাৰো নেকি। তাৰমানে তোমাৰ চেকৰ নিচিনা বস্তু, চেকটোৱে ইমাৰ্জেঞ্চি মুভ ন। গতিকে তেনেকে যদি দিব পাৰা তুমি তেতিয়া বাচি যাব পাৰা। তুমি ধৰা তেতিয়া এইটো দি দিলা, ইয়াত তাৰ একো নাছিলে, বা ইয়াত যদি ধৰা তোমাৰ কিবা ঘোঁৰা এটা আছিলে বা তুমি একো নাছিলে, তেতিয়া তুমি চেকটো বচাব গ'ল। তাৰপিছত তুমি এইটো আঁতৰাই দিলা, কুইনটো আঁতৰাই দিলা, তুমি তেতিয়া বাচি গ'লা। বুজি পালা? গতিকে তেনেকুৱা ধৰণৰ কথা। কিন্তু তোমাৰ যদি ইয়াত ধৰা তোমাৰ চেক দিব পৰা অৱস্থা নাই আৰু ধৰা ইয়াত আমাৰ কিবা হেৰি চেৰি আছে, এই কুইনটো বদলি তোমাৰ ধৰা এই আছে, নাইট এটা আছে, আমাৰ ইয়াত নাইট এটা আছে, এই কুইনৰ বদলি নাইট আছে, তেতিয়া সি যদি তললৈ ইয়াত দিয়ে তেতিয়াতো চেকটো ইমিডিয়েটটো চেক নহয় ন। তেতিয়া আমি আৰু এইটো খাই দিম আৰু কুইনটো খাই দিম আৰু। বুজি পালা? গতিকে সেইটো এটা কথা, কুইনৰ তোমাৰ ৰিলেটিভ পিন বুলি কয়। আৰু এটা আছে এইটো চিটুৱেশ্যনেল পিন। চিটুৱেশ্যনেল পিন মানে এনেকুৱা মানে কণ্ডিশ্যন থকা পিন মানে। তাৰমানে ইয়াত চোৱা, এতিয়া এই যিটো বিশ্বপ আছে, এই বিশ্বপটো যদি আঁতৰাই দিয়ে, এই লাইনটোৰ পৰা আঁতৰাই দিয়ে, এই ফাইলটোৰ পৰা, এইটো এ বি হয় নে, বি ফাইল হয় নে, বি ফাইলৰ পৰা যদি বিশ্বপটো আঁতৰাই দিয়ে, ধৰি লোৱা বিশ্বপে এই পইণ্টটো খাই দিলে হা, তেতিয়া কি হ'ব চোৱা, আমি আমাৰ ৰুটটো নি একদম শুনিছা নাই? হেল্ল', শুনি আছা নে? শুনিছা ন? আচ্ছা, তেতিয়া আমি এই ৰুটটো একেবাৰে লাষ্টত দি দিম, 8 ৰেংকত দি দিম, আৰু 8 ৰেংকত দি চেক কৰি দিম। চেক দিয়াৰ লগে লগে ই ক'ৰবাত যাব পাৰিব জানো ৰজাটো? চোৱাচোন, যাবলৈ জেগাই নাই, ফোনে ঢাকি থৈ দিছে, এইফালে যাবই নোৱাৰে, এইফালে যাবই নোৱাৰে, হয় নাই? চেকমেট হৈ যাব নাই? গতিকে এইটোক কয়, এইটো মই কৈ থৈছো, মই অলপ পিছতকে শিকাম কি ধৰণে চেকমেট কৰিব পাৰি। 37টা মোৰ ওচৰত মানে পজিশ্যন আছে চেকমেট কৰিব পৰা, কেনেকে চেকমেট কৰিব পাৰি সেইবিলাক আমি শিকাম। এইটো যিটো চেকমেট, এইটো যিটো চেক দিলা নহয় এই লাষ্টৰ ঘৰৰ পৰা, লাষ্টৰ ৰেংকৰ পৰা, এইটোক কয় মানে তোমাৰ মানে লাষ্ট ৰেংক, 8 ৰেংকৰ মানে 8 ৰেংক চেকমেট বুলি কয়। লাষ্ট ৰেংক হা, বেক ৰেংক বুলি কয়। বেক ৰেংক মানে পিছৰ তলত থকা ৰেংকটো, হয় নহয়? এইবিলাক ৰেংক নহয় জানো? এইটো 1 ৰেংক, 2 ৰেংক, 3 ৰেংক, 4 ৰেংক, 5th ৰেংক, 6th ৰেংক, 7th ৰেংক, 8th ৰেংক। 8 ৰেংক বুলি কয়। 8 ৰেংকৰ পৰা যদি তুমি এনেকে ৰুকে নি চেক দি দিয়া, আৰু যদি ৰজাটো এনেকে বন্দী হৈ থাকে, ক'তো যাবলৈ জেগা নাই, এইটো লাষ্ট ৰেংক মেট বুলি কয়, বা 8th ৰেংক মেট বুলি কয় হা। এইটো মানে বেক ৰেংক মেট বুলি কয়। গতিকে সেই তুমি বেক ৰেংকত ৰুকটো দি তুমি মেট কৰি দিব পাৰা। গতিকে সি উঠিব নোৱাৰে। যদি উঠি যায় তেতিয়াহ'লে এইটো কণ্ডিশ্যনেল, বুজি পাইছানে? চিটুৱেশ্যনেল, এইটো চিটুৱেশ্যন বুলি কয়। চিটুৱেশ্যনেল পিন হৈ আছে। এইটো চাবলৈ গ'লে একো পিন নাই, এতিয়া তুমি এইটো চলাব পাৰা, য'ত ত'ত লৈ যাব পাৰা। এনেকুৱা নহয় যে আৰু ইয়াত ৰজাটো আছে, ৰজাটো ইয়াত নাই। ৰজাটো থাকিলেহে তুমি উঠাব নোৱাৰা, হয় নহয়? ৰজা ইয়াত নাই, কিন্তু এইটো তুমি উঠাই দিয়াৰ লগে লগে চেকমেট হৈ যাব। বুজি পালা? গতিকে এনেকুৱা পিন কৰিব পাৰিলেও বহুত ভাল। গতিকে এইটো এটা পিন, বুজি পালা নে এতিয়া? হা, স্যার মোৰ ডাউট আছে, কোৱা। যদি বিশপটো C8 যায় এই পজিশনত, তেতিয়াহ'লে চেকমেটটো নহ'ব। চেকমেট নহ'ব, ৰাইট। তেতিয়া তুমি ইয়াতে নিব পাৰা, ইয়াতে লগালা হা, তাৰপিছত আকৌ এইটো হয় বাৰু অলপ, ইয়াত তুমি লৈ গ'লা, তোমাৰ ৰুকটো লৈ গ'লা আৰু ইয়াতে লগাই দিলা, তাৰপিছত সি আকৌ ইয়াত দিব লাগিব হা।
তাৰমানে ঠিকে কৈছা তুমি, বঢ়িয়া। এইটো যদি ইয়াত চেকমেট নহ'ব, কিন্তু ইয়াত লগাই দিয়াৰ লগে লগে আকৌ পিন হৈ গ'ল নে নাই? তুমি যদি আকৌ ৰুকখন ইয়াত লগাই দিয়া, হা, ৰুকখন ইয়াত লগাই দিলে মানে আকৌ সেইটো এটা পিন হৈ গ'ল, হয় নে কিন্তু নহয়? তাৰপিছত ৰুকটো প্ৰটেক্ট কৰি দিব। ৰুকটো ইয়াত প্ৰটেক্ট কৰি দিব, ৰুকটো প্ৰটেক্ট কৰি দিব। তাৰপিছত আমি এইটো পোনটো ঠেলি দিম, বুজি পাইছানে? এই পোনটো ঠেলি দিম তাৰপিছত, হয় নহয়? ঠেলি দি তাৰপিছত কি কৰিবা? তাৰপিছত তুমি ইয়াত এটা খালী জেগা উলিয়াব লাগিব, হয়নে? তেতিয়া আমি এঘৰ গ'ল, খালী জেগা উলিয়াওঁতে আৰু এঘৰ দি দিম। তেতিয়াতো আৰু তুমি এইটো খাব নোৱাৰা, উঠিবতো নোৱাৰা হৈ আছে। তোমাৰ ৰুকটোতো ইয়াতহে আছে, ৰুকখন, হয় নে নহয়? বুজি পালা? তেনেকে কৈ আমি এইটো জিকি যাম আৰু। গুড কুৱেশ্যন, তুমি এইটো ভাল কথা কৈছা যে এইটো ঘৰত দিব পাৰি, এনেকে ভাবিব লাগিব, হা। বাকী চবে এনেকে ভাবিবা, বুজি পাইছানে? যে কেনেকে মই বচাম, দুই নাৱত দুই ভৰি আছে, এতিয়া এইফালে লৈ গ'লে মই দিগদাৰ হয়, এইফালে দি দিলে মই বাচি গ'লো, হা। তেনেকে কিবা এটা কৰি ভাবিব পাৰা। আৰু মোৰ ফালৰ পৰাও ভাবিব লাগিব, বগাইও ভাবিব লাগিব, আৰে এইটো দেখোন বাচিয়ে গ'ল, তাক এতিয়া মই কেনেকে এটেক কৰিম, সি এতিয়া বাচিয়ে গ'ল। কিন্তু তেতিয়া তুমি হাৰি যাব নালাগিব, হেৎ তেৰিয়া বাচিয়ে গ'ল, মোৰ এতিয়া একোৱেই নাই, তেনেকে ভাবিলে নহ'ব। মই যে ক'লো যে এইটো তুমি এতিয়া চোৱা, ইয়াত যদি ৰুকখন বহাই দিয়া আৰু বিচপটো যদি ইয়াত থাকে, তেতিয়া তোমাৰ এইটো এটা পিন হৈ গ'ল, হয় নে নহয়? এই পিনটো হৈ গ'ল, তেনেকে খেলখন গৈ থাকে, বুজি পাইছানে? এই পিনটো হৈ গ'ল, এই পিনটো হোৱাৰ পিছত আকৌ কলাই চিন্তা কৰিব লাগিব, ব্লেকে ভাবিব, আৰে ভাই মোক পিন কৰিলি, মই এতিয়া কি কৰিম, মই বচোৱা উপায় আছে নে নাই? বচোৱা বেলেগ উপায় একো নাই, এই ৰুকটো আনি ইয়াত দিব লাগিব, তেতিয়া তুমি এই বিচপটো বাচি থাকিব। আৰু তেতিয়া আকৌ বগাই ভাবিব, হোৱাইটে ভাবিব, আৰে মই পিন কৰি খাম বুলি ভাবিছিলো, ই আকৌ বচাই দিলে ইয়াতে থৈ পেলানি, হয়নে? আমি এতিয়া আৰু কি কৰিব পাৰো? তেতিয়া তোমাৰ ব্ৰেইনত আহিব যে এইটো যদি লৈ গৈ ইয়াত দি দিব পাৰো কণীটো, তেতিয়াতো সিটো উঠিব নোৱাৰা হৈয়ে আছে, তেতিয়া আমি পোনেৰে খাই দিম, বুজি পালা? বা তেনেকে আৰু উঠিব নোৱাৰা হৈ আছে যেতিয়া পোনটো ইয়াত লগাই দিলে আমি তাক মাৰি পেলাব পাৰিম আৰু, হা। গতিকে তেনেকে ভাবিব লাগিব, বুজি পাইছানে? তাৰপিছত বুজি পাইছানে চবে? আচ্ছা, এতিয়া শুনা, এইটো কয় মানে ক্ৰছ পিন বুলি কয়। ক্ৰছ পিনটো চোৱা, দুটা যে ক্ৰছ মাৰ্ক থাকে ন, যেনেকে ৰেড ক্ৰছ, কিবা ক্ৰছ, ক্ৰছ বুলি ক'লে বুজি পোৱা নে? সেই ক্ৰছটো এতিয়া তোমাৰ বগাই মুভ দিব, হা। এতিয়া তুমি এটা কথা আছে, এতিয়া বগাৰ মুভ দেই, এতিয়া তুমি চোৱা, এতিয়া কিন্তু বগাৰ মুভ, এতিয়া কলাৰ মুভ নহয়। কলা মুভ যদি হ'লহেঁতেন, কলাই এইটোতো খাই দিব পাৰিলেহেঁতেন, হয় নহয়? হয় নে নহয়? কলাই এইটো খাই দিব পাৰিলেহেঁতেন নাই, কলা যদি মুভ হ'লহেঁতেন? এতিয়া বগাৰ মুভ, বগাই কি মুভ দিলে মানে বগাৰ লাভ হ'ব বাৰু, কোনোবাই ক'ব পাৰিবনে? বগাৰ কি মুভ দিলে মানে বগাৰ লাভ হ'ব বাৰু? কোনে ক'ব পাৰিবা, কোৱাচোন অকমান ভাবি ভাবি, অকমান ভাবাচোন। যদি কোনটোৱে কিন্তু সত্যটা পইণ্টটো খাই দিয়ে, এইটো স্যার কুইন D4 হ'ব নেকি? কোনে কৈছে? স্যার কুইন D4 হ'ব নেকি? তাৰমানে এই পোন চন ক'ব নোৱাৰা, ৰ'বা, পোন খালে ৰজাই খাই দিব নহয়। তুমি কি কৰিবা, কুইনটো আনি এই D4ত দি দিবা, D4ত দিলে চোৱা কেনেকুৱা মজা হ'ব, চোৱা দেই। তোমাৰ এতিয়া এইটোতো উঠিব নোৱাৰে ন, এইটো মানে উঠিবতো এইফালে পাৰে, এইফালে উঠিব নোৱাৰে, হয় নহয়? এই যিটো তাৰ ৰুক আছে, ৰুকটো এইফালে উঠিব পাৰে জানো? এইফালে এফালে বেলেগ ফালে আহিব নোৱাৰে, হয় নহয়? অকল এইটো লাইনতে যাব পাৰে, হয় নে নহয় কথাটো? মাক বাজি আছে, শুনা, এতিয়া তোমাৰ
ইয়াত যদি আমি কুইনটো দি দিওঁ এইটো চোৱা এইটো হা তেতিয়া কি হ'ব আমাৰ কুইনটো খাব পাৰিব জানো ৰুকে আমাৰ হা পাৰিব আমাৰ ৰুকে আমাৰ কুইনটো খাব পাৰিব কোনে কৈছে এইটো নোৱাৰে নহয় কেলে এইটো উঠি যাবই নোৱাৰে এই লাইনটোৰ পৰা ন বুজি পালানে এই লাইনটোৰ পৰা উঠি যাবই নোৱাৰে হয়নে নহয় এইটোৰ পৰা এইটো লাইনৰ পৰা উঠি যোৱাৰ লগে লগে আমি এটা ৰাজাটো খাই দিম নাই তেতিয়া স্যার যদি রুকটোৱে আমাৰ রুকক খালে তেতিয়া আমি কুইনটো খাই দিম এইটো কথাটো বুজি পালানে এতিয়া ৰুকটোৱে অকল এইফালেহে যাব পাৰে হয় ৰুকটোৱে ইয়াত আহিব পাৰে ইয়াত আহিব পাৰে ইয়াত আহিব পাৰে ইয়াত আহিব পাৰে বা আমাৰ ৰুকটোক খাই দিব পাৰে হয় নহয় গতিকে ৰুকটোৱে এইফালে ঘোঁৰাতে যাব পাৰিব এইফালে উঠি আহিব নোৱাৰে আৰু বেলেগ ফালে আহিব নোৱাৰে হা কাৰণ এইটো উঠি গ'লে মানে চেক হৈ যাব নাই চেক হ'লে আমি খাই দিম নাই ৰজাটো খাই দিম নাই সেইটো কাৰণে সি উঠিব নোৱাৰে আৰু সেই উঠিব নোৱাৰাৰ কাৰণে আমি ফাইদা লৈছো কি ফাইদা লৈছো আমি ইয়াত কুইনটো বহাই দিলো যা তইতো এইফালে যাবই নোৱাৰ উঠিবই নোৱাৰ এইফালেহে যাব পাৰিবি খুব বেছি আমাৰ ৰুকটোহে খাব পাৰিবি হয় নহয় গতিকে তই আমাৰ ৰুকটো খাই দে তেতিয়া আমি কি কৰিম তোৰ ভাগৰ এই কুইনটো আমি খাই দিম বুজি পালানে সি পাব আমাৰ ভাগৰ ৰুক আমি পাম তাৰ ভাগৰ কুইন বুজি পালানে আৰু স্যার যদি রুকটোৱে B7 ত যায় ব্ল্যাক রুকটো তেতিয়া আমি এই রুকটো খাই দিম চেক আৰু তাৰপিছত কুইনক খাই হেতু ব্যাক ৰেংকত ladder চেকমেট হৈ যাব যদি এফালে B7 ত যায় ন সি B7 ত গৈ ইনে কেলে দিব আৰু সি তাতে খাই দিব আৰু B7 ত দিলেতো লছে হ'ব তাৰ আৰু দুটা বস্তু যাব ন দুটা বস্তুৱে যাব তেতিয়া B7 ত যদি দিয়ে হয় না তাতকৈ তাৰ এটা বস্তু যাব সি কি কৰিব এই ৰুকটো মাৰি দিব আমাৰ ৰুকটো মাৰি দিলে সি অন্তত ৰুকখন পালে আমাৰ হয় নহয় ৰুক আৰু আমাৰ তাৰ থাকিব ৰুক আৰু আমাৰ থাকিব কুইন তাৰ কুইনটো গুচি যাব সি B7 ত দিব নিদিয়াটো বেয়া মুভ হ'ব আৰু বুজি পাইছানে B7 ত কিয় দিব ই দিলে মানে খাই দিম মানে আকৌ চেক হ'ব আমি তেতিয়া কুইনটো নাখাওঁ আমি প্ৰথমে এইটো খাই লম এইটো খাই কুইনটো খাই দিলে সি এইটো ফ্ৰীতে পাই গ'ল আৰু এইটো পাই গ'ল আৰু মানে সেইকাৰণে আমি প্ৰথমে চেক যদি দিব লগা হয় তেতিয়াতো একদম মানে কি ৰজা বচাবই লাগিব ন চেকটো বহুত ভেলু একদম ফাৰ্ষ্ট বস্তু হৈছে চেক তোমালোকে চাবা চেকটো যদি দিব পাৰা আৰু ইমাৰ্জেন্সি ক'ৰবাত চেক দিবাই আৰু হা গতিকে মানে ইয়াত যদি দিয়ে আমি এইটো খাই পানি চেক দি ল'ম তাৰ পিছত কুইনটো খাম দুটা বস্তু পাম যদি B7 ত দিয়ে গতিকে সি B7 ত নিদিয়ে আৰু তাৰ লছ হৈ যাব সি এইটো মাৰি দিব আমাৰটো মাৰক আমি আৰু এইটো তাৰ মজা আছে ডাঙৰ বস্তুটো পাই যাম কুইনটো হয় নহয় বুজি পালা গতিকে এইটো কিমান ধুনীয়া চাল হয় নে নহয় স্যার যদি হি পনটো মুভ কৰি দিয়ে তো আমি তাৰ ৰুকটো খাই দিম আৰু হি কুইনটো খাব নোৱাৰে ৰুকেটো খাই দিব আৰু তো সেইকাৰণে তাক ব্যাক ৰেংকত আকৌ যাব লাগিব আৰু তাৰপিছত আকৌ হৈ যাব এতিয়া যদি সি বোলে ভাবে যে নাই মই কুইনটো অকমান বচাও মই একো নকৰো এইবিলাক একো নকৰো মই এইটো মোৰ তইতো এইটো খাই দিলে সি গম পাই গ'ল এইটো খাই দিলে ডাইৰেক্ট কুইনটো গুচি যাব ন সেইকাৰণে কিবা বেলেগ অন্য কিবা এটা দি দিলে এইবিলাক কিবা এটা দিলে আৰু তেতিয়া আমি কি কৰিম এইটো খাই দিম আৰু এইটোক আমি কুইনেৰো খাব পাৰো ৰুকেৰো খাব পাৰো কুইনে খালে কুইনে যুঁজি পেলাই দুইটা কুইন গুচি যাব আৰু আমাৰ ৰুকখন থাকি যাব হয় না বা যদি ৰুকে খাই দিয়াটো বেছি ভাল আৰু ৰুকে খাই দিলে সি যদি আমাৰ ৰুক খাই দিয়ে আমিতো পায়ে গ'লো আমাৰ কুইন থাকি যাব আমি ৰুকে খাই দিলে সি পলাব লাগিব আৰু ক'ৰবাত আৰু পলাবলৈ নাই আৰু জেগা আৰু তাৰ নেক্সট চেকো পৰি গ'ল ন আমি যদি ৰুকে খাই দিওঁ চেকো হৈ গ'ল গতিকে সি খাবই লাগিব তেতিয়া তাৰ আৰু লছ হ'ব তেতিয়া তাৰ কুইনটো গুচি যাব একোৱে নাথাকে আৰু আমাৰ কুইন থাকিব তাৰ এই দুইটা গুচি যাব আমাৰ কুইন থাকি যাব হয় নহয় গতিকে মানে সেইটো বেলেগ মুভ দিয়াটো ভাল কথা নহ'ব বুজি পালা
সি মাৰি দিয়াটোহে ভাল কথা হ'ব আমাৰ ৰোগখন মাৰি দিলেহে তাৰ অকণমান লাভ এটা হ'ব আৰু অকণমান যুঁজিব পাৰিব আৰু অকণমান হয় নহয় এইটো বুজি পালানে এতিয়া চবেই পালো এনেকুৱা যদি পিন হৈ থাকে একদম মনত ৰাখিবা কেনেকে মই পিনটোৰ ফাইদা ল'ম এতিয়া বুজি পাইছানে কিবা এটা যদি তুমি পিন কৰি ৰাখিছা এইটো যদি পিন কৰি ৰাখিছা তাৰপিছত তুমি ভাবি থাকিবা আৰে মই এই পিনটো হৈ আছে মই কেনেকে ফাইদা ল'ব পাৰো কেনেকে মোৰ আৰু বেনিফিট হ'ব সেইটো ভাবিব লাগিব বুজি পাইছা দেই এনেকুৱা ধৰণৰ মুভ দিব লাগিব একদম মজ্জা বুজি পাইছা হা তাৰপিছত এইটো চোৱা কিলাৰ পিন বুলি এটা আছে কিলাৰ পিনটো চাবা দেই এতিয়া এনেকুৱা পজিশন হৈ আছে তোমাৰ হৈছে ব্লেক হা তুমি এটা কি দিবা স্যার G6 সি বিশপ G6 বিশপ C6 বিশপ C6 দিলে কি হ'ব পিন হলো সবে কবা তেতিয়াহে বুজি পাবা সবে মান পাতিবা তেতিয়া কি হ'ব এই তেতিয়া এইটো উঠিব নোৱাৰা হৈ যাব হয় নহয় উঠিব নোৱাৰা হৈ তাৰপিছত সি কি দিব লাগিব সি এই ৰাজাটো অকমান ওচৰত লৈ গ'লেহে তাৰ তেতিয়া আমি যদি মাৰি দিওঁ তেতিয়া সি মাৰিব পাৰিব ৰাজাটোৱে হয় নহয় বিশপটো পাব তেতিয়া আৰু যদি ৰাজাটো বেলেগ দূৰলৈ লৈ যায় আৰু তেতিয়া আমি ফ্ৰীতে পাই যাম আৰু হয় নহয় স্যার হা এইটো যোনটো পাজল আছিল ইয়াত যেতিয়া আহি কিন্তু জিটো দিব জিটো তেতিয়া আমি G7 পইণ্টটো খেলি খেলি আহি পেলাই তাৰ ৰুটটোক এটাক কৰিব পাৰিম সেইটোৱে সেইকাৰণে মই কৈছো ন ট্ৰাই টু গেট দ্য ৰুট ফৰ ফ্ৰী তাৰমানে কি হ'ল এতিয়া শুনা দেই চবেই তাৰমানে এইটো তুমি ইয়াতে ধৰা পিন কৰি দিলা আৰু পিন কৰি তুমি বিশপত এইটো এনেকে দিলা যেনেকৈ মানে কি হ'ল তুমি বিশপটো ইয়াত দি দিলা C6ত তেতিয়াটো পিন হৈ গ'ল কি ভাবিলে এতিয়াতো মোৰ ৰুককটো খাবই গতিকে ৰুকটো মই ফ্ৰীতেনো কেলে দিওঁ মই ৰাজাটো ওচৰত চপাই দিওঁ তেতিয়া যেতিয়া মোৰ ৰুকটো খাব মই তেতিয়া বিশপটো খাই দিম সেইকাৰণে ৰজাটো ওচৰত চপাই দিছে নহ'লেতো বেলেগত যদি ইয়াত দিয়ে H2 দিয়ে G1ত দিয়ে তেতিয়াতো আমি ফ্ৰীতে পাই যাম ন সেইকাৰণে সি ওচৰত চপাই দিলে তাৰপিছত এতিয়া তুমি কি কৰিবা জানা ধৰি লোৱা তোমাৰ ইয়াৰ কিংটো ইয়াত আছে আমাৰ বিশপটো ইয়াত আছে এতিয়া তুমি ইমিডিয়েট মাৰি নিদিবা ইমিডিয়েট কাৰণটো কি জানা মাৰি দিলে মানে তুমি যেনিবাকে পালা এইটো মই গম পালো তুমি যেনিবাকে ৰুকটো পালা আৰু তাৰ বিনিময়ত তোমাৰ বিশপটো গুচি যাব হয় নহয় মই কৈছো যে আৰু অকমান যদি ভাবা তেতিয়াহ'লে তুমি এই বিশপটো নিদিয়াকে তুমি ৰুকখন খাব পাৰিবা বুজি পাইছা নাই বিশপ দিবই নালাগে তোমাৰ একদম কিবা পঞ্চন এটা দিয়ে তুমি এই ৰুকখন খাব পাৰিবা কেনেকে সেইটো হৈছে কি আমাৰ যদি এইটোতো যিহেতু উঠিব নোৱাৰা হৈয়ে গ'ল ৰজাও এফালে যাব নোৱাৰে হা আৰু তোমাৰ স্যার কিন্তু যদি আমি F1 G1 to push কৰি থাকো 2 space 5 লকে পুশ কৰি দিও তেতিয়া হলে হোয়াইট আউট পন টু পুশ কৰি তাক ব্লক কৰি দিব কিন্তু তোমাৰ এইটো জিকাৰ চান্স আছে মই দেখাই দিব পাৰো হা তাৰমানে কি এইটো আমি খেলিব লাগিব আৰু বস্তুটো তাৰমানে এতিয়া ভাবিব লাগিব চিন্তা কৰি গৈ থাকা তাৰমানে তোমাৰ ইয়াত এইটো আছে তাৰপিছত তুমি ভাবিলা যে এই পইণ্টটো আনি যদি আমি ইয়াত লগাই দিব পাৰো তেতিয়াতো আমি পনেৰেই খাই দিব পাৰিম হয়নে নহয় আমি আৰু বিশপে খাবলৈ দৰকাৰ নাই তেতিয়াতো পনেৰে যদি খাই দিওঁ তেতিয়া ৰজায়ো খাব নোৱাৰে আমাক পনেৰে খাই দিলে কাৰণ আমাৰ বিশপটো আছে হয় নহয় বা আমি বিশপেৰেও খাব পাৰিম তেতিয়া পনটো আছে নহয় আমাৰ ইয়াতে পনটো যদি আছে এই পনটো আনি যদি আমি ইয়াত পোৱাই দিওঁ তেতিয়া আমাৰ পনটো যদি ইয়াত থাকে তেতিয়া আমি বিশপেৰেও খাব পাৰো বা পনেৰেও খাব পাৰো কাৰণ ৰজাই আমাক খাব নোৱাৰে পনেৰে খালেও পনটোক খাব নোৱাৰে কাৰণ বিশপটো আছে বা বিশপেৰে খালেও
বিশ্বটোক ৰজাই খাব নোৱাৰে কাৰণ ফোনটো আছে হয় নহয় গতিকে এইটো এটা আমাৰ গুড আইডিয়া এতিয়া এই গুড আইডিয়াটো যদি আগুৱাই আগুৱাই লৈ আনি থাকো আমাৰ লাভ হ'ব এতিয়া আমাৰ কোনে কৈছে জানো নিয়ৰে কৈছে নেকি যে আমি এই বস্তুটো যা ধৰা দুঘৰ দিলো হা ই কি কৰিব ই গম পাই গ'ল অ তই সালা আহি আছা ন ই তেতিয়া এইটোক এঘৰ দি দিব বুজি পালা তেতিয়া তেনেকে আমিও তেতিয়া এইটো এই পণটো তেতিয়া আমি দুঘৰ দিব পাৰিম বুজি পাইছানে এই পণটোক যেতিয়া আমি দুঘৰ দিম আমাৰ এই পণটো অলৰেডি দুঘৰ আহিলে ই এইটো পণ ঠেলি দিলে আমি এই পণটো আকৌ দুঘৰ দিলো দুঘৰ আমি কি কাৰণে দিলো তই খালে খা তইতো এই ৰোকেৰে আমাক খাব নোৱাৰ তইতো আমাক এই পণটোহে খাবি হয় নহয় এই পণটোৰে যেতিয়া আমাৰ এই পণটো খাব তাৰমানে এফ পণটোক যেতিয়া খাব জি পণটোৱে তাৰ ভাগৰ জি পণটো G4 যিটো পণ G4 পণটোৱে আমাৰ F5 পণটোক যেতিয়া খাই দিব তেতিয়া আমি কি কৰিম আমাৰ যেটো পণ ব্ল্যাক পণ ইয়াত আছিলে হয় নে নহয় G5 ত থকা আমাৰ যেটো ব্ল্যাক পণ আছিলে এই পণটো আমি পুশ কৰি দিম বুজি পালানে আমিটো পুশ কৰা বুলিতে বিচাৰি আছো হয় নে নহয় বুজি পালানে নাই পোৱা অকমান বুজি পাইছানে অকমান ভাবিব লাগিব হা আমি যদি পণটো ৰুকৰ আগলে দি দিওঁ তেতিয়া ইটো পণে খাই দিব পাৰিব চোৱা মই আকৌ বুজাই দিছো আমাৰ বিশ্বত ইয়াত আছে তাৰ কুইন ইয়াত আছে আমি দিলো এইটো পণ আমি দিলো এই পণটো দুঘৰ দিলো তাৰমানে আমি আৰু ইয়াত দিব বিচাৰি আছো এতিয়া সি গম পাই গ'ল যে অ তই এতিয়া ইয়াত দিবি সেইকাৰণে ই এইটো দি দিলে এই পণটো দি দিলে আৰু ইয়াৰ যিটো জি পণ এই জি পণটো G4 লৈ দি দিলে আমাৰ পণটো অলৰেডি ইয়াত দুঘৰ আহি গ'ল কিন্তু ই এইটো ব্লক কৰি দিলে তেতিয়া আমি কি কৰিম আমাৰ যেটো এই পণটো আছে F7 পণটো আমি দুঘৰ দি দিম F7 পণটো দুঘৰ দি দিলে কুইনে এইটো ৰাজে এইটো খাব নোৱাৰে ই উঠিব নোৱাৰা হৈ আছে ই খাব লাগিব এইটো পণেৰে হয় নে নহয় এইটো পণে খাই দিয়ে যদি খাই দিলে খাই দিয়ে নেখালে মানে আমিয়ে তাক খাই দিম ন ই যদি নাখায় তেতিয়াতো আমিয়ে তাক খাই দিম বুজি পালা গতিকে আমি খাই দিলে আৰু তাৰ পিছৰ বাৰত আমি এইটো খাই দিম বা যদি সি এইটো খাই দিয়ে তেতিয়া ই যদি আমাৰ জি পণেৰে তাৰ এই G4 যদি আমাৰ F5 ক খাই দিয়ে তেতিয়া আমি এই যিটো G5 আছে G5 টো আকৌ দি দিম বুজি পাইছানে না তোমালোকে অকমান কল্পনা কৰিব পাৰিছা না নাই পৰা পাৰিছো ইয়াত হোৱাইটৰ কাৰণে টেকটিক্স আছে কি টেকটিক্স আপুনি যে ক'লে F5 কে দিব হিথলে পিছত কিন্তু তাৰ কিন্তু অলৰেডি জিটুত আছে এটা তুমি যদি G3 দি দিয়ে ধৰি লওক আমি টেক্সট কৰি ললো G3 নহয় G4 দিবহি G3 টো এটো আছে G4 দিব না তাৰ পইণ্টটো আগলৈ গুচি গ'ল ন তাৰ পইণ্টটো আগলৈ গুচি গ'ল ওকে আমি F5 দিলো আমাৰ কিন্তু অলৰেডি G3 আছে ওকে আমি G3 দি দিলো G3 তাৰমানে কুইন G3 কথা কৈছা ন কিন্তু G3 দি দিলো কিং সৰি কিং G3 কিং G3 দি তুমি কিংটো ভাঙি দিব পাৰা তাৰপিছত সি যেনিবা টেক্সট কৰি ল'লে তেতিয়া আমি কিংকে দি টেক্সট কৰিলে মানে টেকটিক্সটো হ'ব কিন্তু আমাৰ ৰুকখন বাচি যাব ভাবিব পাৰা এইটো অকমান খেলিলে তোমালোকে হৈ যাব এইটো ঠিকে কৈছা বাৰু এনেকুৱা অলপ বুদ্ধি লগাব লাগিব ঠিক আছে এতিয়া তেনেকে মানে ভাবিব পাৰিব লাগে আমি এইটো খেলত চাম বাৰু আকৌ পিছত এতিয়া এইটো চোৱা ডাবল পিন বুলি কয় ডাবল পিন মানে কি এইটো চোৱা দেই এইটো এটা চোৱা দেখিছা ইয়াতে কি পিন হৈ আছে ক'ব পাৰিবা নাই কোনকেইটা বস্তু পিন হৈ আছে হোৱাইটৰ ৰুকখন পিন হৈ আছে হোৱাইটৰ ৰুক কেনেকে হোৱাইটৰ ৰুক পিন হৈ আছে পিন হৈ থকা নাই মানে কি কম এটাও পিচ পিন হৈ থকা নাই হোৱাইটৰ এটাও পিচ স্যাৰ এটা
ব্লেকৰ C6 পইণ্ট এটেক হৈছে মানে পিন হয় এইটো মানে ব্লেকৰহে আৰু আৰু E6 পইণ্ট এটেক পিন আছে E6 পইণ্ট Sir, white bishop pin হৈ আছে Sir, white bishop pin হৈ আছে হোৱাইটৰ বিচপ পিন হৈ আছে এইটো তাৰ মানে পিন বুলি যদি কয় কেতিয়া জানা যেতিয়া তোমাতকৈ মানে ডাঙৰ বস্তুটো এটেক হ'ব লাগিব ডাঙৰ বস্তুটো এইটোৱে হয় ন এইটো এটেক কৰিছে এইটো পিন হৈ থকা বুলি নকয় তাৰমানে পিছত গৈ উল্টা ফালে তোমাৰ ডাঙৰ বস্তু থাকিব লাগিব এইটো তাৰমানে এইটো এইফালে ডাঙৰ বস্তু থাকিব লাগিব পিছলৈ ডাঙৰ বস্তু মানে আগত পোৱাটো সৰু বস্তু আৰু এই পিছত পোৱাটো ডাঙৰ বস্তু হ'ব লাগিব বুজি পাইছানে মোৰ কথাটো বুজি পাইছা নাই এই পিছত থকাটো ডাঙৰ বস্তু হ'ব লাগিব তেতিয়াহে পিন বুলি কয় এইটো ডাঙৰ বস্তু ন এইটো বহুত ডাঙৰ বস্তু যেনেকে তোমাৰ এইটো বহুত ডাঙৰ বস্তু হয় নহয় এইটো পিন হৈ আছে এইটো ডাঙৰ বস্তুটো নহ'লে লোকচান হৈ যাব ন কিন্তু আমাৰ ইয়াতে চোৱা তোমাৰ আমাৰ ইয়াতে এতিয়া এইটো পিন হৈ থকা নাই নহয় এইটো কাৰণ এইটো এটেক কৰিছে ঠিক আছে এটেক কৰিছে কিন্তু এইটো যেতিয়া আমি আঁতৰাই দিওঁ এইফালে লৈ দিওঁ এতিয়া তেতিয়াহ'লে আমাৰ এইটো খালি অকণমান সমান হ'ব ন চেম হ'ব ন বিশ্বপক খালে চেম হ'ব নাই হয় নে নহয় গতিকে এইটো এটেক কৰিছে এইটো এটেক বুলি ক'ব পাৰা হা কিন্তু এইটো পিন নহয় কাৰণ এইটো তুমি এফালে লৈ গ'লা এইটো পিন হ'লহেঁতেন যদিহে ইয়াত আমাৰ ৰাজাটো থাকিলহেঁতেন ইয়াত যদি ৰাজা থাকিলহেঁতেন বা কুইনটো যদি আমাৰ থাকিলহেঁতেন এইটো যদি বিশ্বপ নহয় যদি কুইন হ'লহেঁতেন তেতিয়াহ'লে এইটো পিন বুলি ক'ব পাৰা বুজি পাইছা গতিকে এতিয়া এইটো পিন হৈ থকা আমাৰ একো বস্তু পিন হৈ থকা নাই তাৰহে পিন হৈ আছে তাৰ এই পইণ্টটো পিন হৈ আছে নাই এই পইণ্টটো পিন হৈ আছে নাই আছে আৰু একো নাই আৰু sorry C6 পইণ্টটো পিন হৈ আছে C6 আৰু E6 হয় নাই এতিয়া তুমি কি দিলে ভাল হ'ব তোমাৰ এইটো এটেক হৈ আছে তুমি এতিয়া ক'ত দিবা কোৱাচোন এইটো এটেক বুলি কয় ন এতিয়া তোমাৰ এইটো ডাঙৰ বস্তুটো খাই ন এইটো ঘূৰাই খাই আছে আৰু তোমাৰ এইটোও খাই আছে স্যার শুনি নাপালো স্যার স্যার আমি আমার D1 রূপটো E1 রূপত আনি দিম E1 রূপটো E1 লাগে এইটো খাই কোনো লছ হৈ নাযায় তোমাৰ বুজি পাইছানে এতিয়া তোমাৰ এই ৰূপটো এটেক হৈ আছে আমি পজিশনটো এনেকে থাকিব দিব লাগে কাৰণ ধৰি লওক আমি যেনিবা পন এটা দিলো সিদিনা বিশ্বপকে দি আমাৰ ৰুকখন খালে তেতিয়া আমি নিজৰ ৰুকখন দি খাই দিলো তাৰপিছত কুইনটো এটেক হৈ যাব এইফালে তাত চেকো লাগি যাব আৰু যদি সি নাইটটোৱে দি খায় তেতিয়া আমি বিশ্বপটোৱে দি খাম সি নিজৰ বিশ্বপটোৱে দি খালে তো আমি নিজৰ পনটোৱে দি খাম তাৰ কুইনটোকে এটেক হ'ব ইফালে তাত চেকো লাগি থাকিব এতিয়া চোৱা এতিয়া তোমাৰ কুইনেটো এইটো খাব নোৱাৰে কুইনে খালে আমি হয় নহয় গতিকে আমিতো কুইনটো পাই যাম হয় নহয় কুইনে যদি আমাৰ লাইফটো খায় তেতিয়াহ'লে আমিতো এইটো আমি এইটোও খাব পাৰোঁ আমি খাব পাৰোঁ আমাৰ কুইনে খালে কুইনে সি নাখায় হা সি কি কৰিব এই নাইটেৰে খাব এতিয়া নাইটেৰে যদি খায় তেতিয়া কি কৈছে আমাৰ কোনোবা এটাই কৈছে এই তলেৰে খাবা নে এইটোৱে খাবা নাইটে যদি খায় আমি বিশ্বপতি খালে মানে বিশ্বপতি যদি খায় তেতিয়া আমি পনটোৱে দি খাম আৰু যদি সি বিশ্বপতি নাখায় সি ধৰি লওক কুইনটো আঁতৰাই দিলে তেতিয়া আমি সি যদি নাইটেৰে খায় তেতিয়া কি হ'ব নাইটেৰে যদি খায়
নাইটেৰে যদি খায় কি দিবা? নাইটে খালে আমি কি বিছপেদি খাম? আমি বিছপেদি খাম। নহয়, তেতিয়া তোমাৰ লছ আছে। শুনা, হয় কোনে গান গাই আছে? শুনা, নাইটে যদি খাই আমি কৈছা যে তুমি আমি বিছপেৰে খাম বুলি কৈছা ন? নাইটেৰে খালে আমাৰ লোক এটা গুচি গ'ল, আমাৰ অকণমান লছ হ'ল। তাৰপিছত তুমি নাইটটো যেনেবাকে খালা, তুমি বিছপেৰে খালো বুলি ক'লা, বিছপেৰে খালা, তেতিয়া কি হ'ব? তেতিয়াতো তুমি বিছপেৰে খোৱাৰ পিছত তুমি কুইনটোক এটেকহে কৰিছা, কুইনটো লাহেকে ইয়ালৈ গুচি যাব, ইয়ালৈ E7ত গুচি যাব। তাৰপিছত কি লাভ হ'ল তোমাৰ? একো নহ'ল। তোমাৰ আল্টিমেটলি তোমাৰ ডাঙৰ বস্তুটো গুচিয়ে গ'ল। তাৰপিছত আমি বিছপেদি তাৰ এটা লোকৰ ফাইলটো খাই দিম। নাই সেইটো লাভ নহ'ব নহয়। তোমাৰ এইটো লোকখন গুচি গ'ল, তাৰ বিনিময়ত তুমি নাইটটোহে পালা, হয় নহয়? গতিকে এইটো লাভ নহ'ব। এইটো ইয়াত যদি ঘূৰাই খাই নহয়, তেতিয়া কি লাভ হ'ব মই কৈ দিওঁ। সেইটো হৈছে তুমি পনেৰে খোৱা, পনেৰে খালে মানে কি লাভ? পনেৰে যদি খোৱা তেতিয়া কি লাভ হ'ব জানা? কি লাভ হ'ব? কাৰণ তেতিয়া ডাবল এটেক হৈ যাব। যদি পনেৰে খোৱাৰ লগে লগে এইটো চোৱা, এইটো তোমাৰ এইটো উঠিব নোৱাৰা হৈ যাব, এইখন থাকি যাব ন? এই পণটো ইয়াত আহি গ'ল আৰু এইটো ইয়াত আছে, তেতিয়া সি এই পণটো উঠিব নোৱাৰে, হয় নাই? এই বিছাটো উঠিব নোৱাৰা হৈ যাব, ক্ষীণ হৈ যাব, হয়নে? আৰু কি হ'ব, তেতিয়া তোমাৰ এইটোও খাব নোৱাৰে, তোমাৰ কুইনে আমাৰ পণটো খাব নোৱাৰে, কাৰণ যদি কুইনে আমাৰ পণটো খাই দিয়ে, আমাৰ এই বিছাকে আমি খাই দিম, হয় নে নহয়? বুজিলা? গতিকে মানে যদিহে সি এনেকে আমাক এইটো খায়, তেতিয়া সি পনেৰে খালে বেছি লাভ হ'ব। আৰু পনেৰে খালে সি এইটো পলাব নহয়, তাৰপিছত পলাবলৈ য'তে গ'ল পলালে আৰু ধৰা ইয়াতে গুচি গ'ল। তাৰ পিছৰবাৰত আমি এইটো আমি লোকেৰে খাই দিম, কাৰণ এইখনততো পণটো আছে, পণৰ চাপৰ্ট আছে, আমি এইটো লোকেৰে খাই পেলাই চেক দিব পাৰিম। গতিকে আমি দুটা বস্তু পাম তেতিয়া, বা মানে আমি ঘৰুৱা বস্তুটো পাই যাম। আমি আমাৰ যিটো এইটো গৈছিলে, সেইটো আমি পাই যাম, আমাৰ এটেকো হ'ব। হা, আমাৰ তোমাৰ এইটো গুচি গ'ল, তাৰ বিনিময়ত আমি এইটো পালো, আৰু লগত এটেক হ'ল। এইটো এটা ভাল মুভ, কিন্তু অকণমান এই নম্বৰ হিচাপত কম হয় আৰু। কিন্তু চবতকে ভাল মুভ হৈছে, মই ইয়াত কৈ দিছো, সেইবিলাক তোমালোকৰ উত্তৰবিলাক শুনিলো বাৰু। চবতকে ভাল মুভ কি জানা? এইটো চোৱা, শুনি আছা নে চবে? এই ৰোগটো আমি যদি ইয়াত পাতি দিওঁ কি হ'ব? D5ত যদি আমি ৰোগটো পাতি দিওঁ কি হ'ব? আমাক কোনোবাই খাব পাৰিব জানো? এইটো পনেও খাব নোৱাৰে, এইটো পনেও খাব নোৱাৰে, হয় নে নহয়? এই দুটা পণ পিন হৈ আছে নাই? এই দুটা পণ পিন আছে নাই? এইটো পনে আমাক খাব নোৱাৰে। তেতিয়া মজা হ'ব না? তাৰপিছত আমি তাক শুনা, এই ৰোগটো ইয়াত দিয়াৰ লগে লগে তাৰ এইটো পিন হৈ গ'ল নে নাই? বিছপটো আৰু পিনো হ'ল, আৰু লগতে আমাৰ এইটোও আছে চাপৰ্টত। সি আৰু কিবা কিবি যদি আনেও, সি যদি তোমাৰ কুইনটো যদি ইয়াতো লৈ যায়, তাৰপিছতো আমি এইটো খাই পেলাই আমি চেক দিব পাৰো, কাৰণ কুইনে আমাক এইটো খাই দিলে মানে আমি কুইনখনকে খাই দিম। বুজি পালা নে? এইটো বেছি লাভ হ'ব নাই? হ'ব। এতিয়া কি কৰা? কিন্তু যদি তাত বহাই দিয়ে, ৰোগখন যদি তাত বহাই দিয়ে, নাইটটো যদি আমাৰ
সি আৰু একো কৰিব নোৱাৰে। কিন্তু কুইনটো যদি এইটো কি কুইনটো যদি কুইনৰ চাইডত দি দিয়ে তেতিয়া ইয়াত তেতিয়া আমি এইখনে মাৰি দিম। আমি কুইনে নাখাওঁ নহয়, আমি ৰুকে খাই দিম কুইনটো। হয় নে নহয়? হয়নে? আৰু এটা কাম কৰিব পাৰে, সি এই ফোনটো পুছ কৰি আৰু পুছ কৰি দিব পাৰে। হয়নে নহয়? এই ফোনটো দুঘৰ দি দিয়ে, তেতিয়া এই হেৰিটো ভাগি যাব নাই? এই পিনটো ভাগি যাব নাই? তেতিয়া তাৰ পিছত সি এইটো খাই দিব পাৰিব নাই? সেইকাৰণে এইটো ফোন যদি দুঘৰ দি দিয়ে, তেতিয়া কি কৰিবা? যদি আমাৰ ৰোগটো ইয়াত আছে আৰু সি যদি এই ফোনটো দুঘৰ দি দিয়ে, তেতিয়া তুমি কি কৰিবা? বিশ্বপ B3 বিশ্বপ B3 কৰিবা। বিশ্বপ B3 কৰিবা। কোনো অপচন নাই। তাই বিশ্বপ B3 কৰিলে দেখোন আমাৰ এই ৰোগখন খাই দিব তাৰপিছত। এই ফোনটোৰে। হয় নে নহয়? বিশ্বপেদি টেক্সটো কৰি দিব পাৰো। বিশ্বপেদি খাই দিব পাৰা। আমি ৰোগখনে ৰাইট। সেইটো প্ৰথম কথা। সেইকাৰণে চোৱা, যেতিয়া বিপদত পৰিবা নহয়, তেতিয়া ভাবিবা মানে ইমাৰ্জেঞ্চি মই কি মুখ দিব পাৰো, আৰু ইমাৰ্জেঞ্চিটো হৈছে চেক। সেইকাৰণে চোৱা, তুমি ইয়াত তোমাৰ ৰোগখন ইয়াত দি দিলা, ৰোগখন তোমাৰ B5ত দি দিলা। B5ত দিলে সি এতিয়া খাব নোৱাৰে, সেইকাৰণে কি কৰিলে, কি এই পিনটো যদি মই ভাঙি দিওঁ, পিনটো যদি বন্ধ কৰি দিওঁ, সেইকাৰণে দুঘৰ দি দিলে। দুঘৰ দি দিয়াৰ লগে লগে পিনটো বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ লগে লগে তোমাৰ ৰোগখন এতিয়া খাওঁ খাওঁ কৰিলে। হয় নহয়? তোমাৰ এতিয়া চিন্তা লাগি গ'ল, ৰোগখন বচাবানে নে মানে এই বিশ্বপটো বচাবা? তোমাৰ এতিয়া দুটা বস্তু যিকোনো এটা যাওঁ যাওঁ নিচিনা হৈ গ'ল নে নাই? হয় নে নহয়? তেতিয়া ভাবিবা, তেনেকুৱা যেতিয়া ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয়, তুমি তেতিয়া ভাবিবা মই কিবা তাকো ইমাৰ্জেঞ্চি কৰিব পাৰো নে নোৱাৰো। হয়নে? তেতিয়া হৈছে কি, আমাৰ তাকো ইমাৰ্জেঞ্চি কৰা বস্তুটো হৈছে চেক। আৰু তুমি ইয়াত দিয়াৰ লগে লগে এইটো মৰিয়েই গ'ল আৰু, কাৰণ এইটো আমাৰ চাপত আছে। বুজি পালা? সেইকাৰণে পিন যেতিয়া কৰিবা, এইটো যেতিয়া পিন কৰিবা, পিন কৰাৰ লগে লগে পিন কৰাৰ লগে লগে বস্তুটো উঠিব নোৱাৰা হৈ যায়। আৰু সেই উঠিব পৰা বস্তুটোক এটেক কৰিবা। বুজি পাইছানে মোৰ কথাটো? এইটো যেনেকে আমি যেনেকে ক'ত গ'ল? আমি যেনেকে এইটোক যে এটেক কৰিবলৈ আহি উঠিব নোৱাৰা বস্তু এটা আছিলে যে, এইটো আমি উঠিব নোৱাৰা বস্তুটোক আমি ফোনটোৰে এটেক কৰিবলৈ মন বিচাৰিছিলো নাই? হয় নে নহয়? যেনেকে তোমাৰ এই উঠিব নোৱাৰা বস্তুটো, মানে এইফালে উঠিব নোৱাৰে, এইফালে উঠিব পাৰে। এইফালে উঠিব নোৱাৰা বস্তুটোক আমি এইফালৰ পৰা আহি এটেক কৰিছিলো নাই? হয় নহয়? তেনেকে যেতিয়া পিনত থাকে, পিনত যেতিয়া থাকিব, তেতিয়া তাক সেই উঠিব নোৱাৰা বস্তুটো, এয়া দেখিছানে? এইটো চোৱা, এই দুটা বস্তু উঠিব নোৱাৰা হৈ গ'ল। তেতিয়া আমি ইয়াত দি দিলো, এই উঠিব নোৱাৰা বস্তুটোক এটেক কৰিব লাগে, আৰু এটেকটো অলৰেডি আমাৰ আছেই। এইটো আছেই। এইটো মানে পিন আগতে নাছিল নহয়, ইয়াতহে আছিলে। ইয়াত আছিলে ন? ইয়াত দিয়াৰ লগে লগে পিনো হ'ল আৰু উঠিব নোৱাৰা বস্তুটো এটেকো হ'ল। হ'ল নে নাই? দেখিছা? পিনো হৈ গ'ল আৰু উঠিব নোৱাৰা বস্তুটো এটেকো হৈ গ'ল। এই দুটা বস্তু এটেক হৈছে নাই? এইটো এটা আৰু এইটো এটা। হয় নাই? গতিকে তেতিয়াহ'লে তাত আমাৰ জোৰটো বেছিকে আছে নাই? আমাৰ ইয়াত বেছি পাৱাৰ আছে নাই? আমি আগতে খাব পৰা হৈ আছো নাই? গতিকে তুমি এই ফোন দিলেও নিদিলেও, কিবা বেলেগ যদি দিয়েও নিদিয়েও, এইটো যদি দুঘৰ দি এটেক কৰে, যিয়ে নিদিয়ক, তুমি একদম ফাৰ্ষ্টতে চেক দি ল'বা, মাৰি পেলানি। ইয়াক মাৰি লৈ চেক দি ল'বা। তাৰপিছত তুমি পলোৱা নপলোৱা যি কৰা কৰিবা। বুজি পাইছানে? পিছতটো পলাব লাগে, কিবা কৰিব লাগে, সেইবিলাক পিছত ভাবিবা। আগে তাক এই ইমাৰ্জেঞ্চি মুভটো দি ল'বা। বুজি পালা? পালো। এনেকে তুমি ভাবিলে তুমি জিকি যাবা দেই। আৰু এতিয়া চোৱা,
এইটো পিনটো কি আমাৰ পিন নাই তাৰ কি পিন আছে তাৰ ঘোঁৰাটো পিন্ধাই আছে আৰু কিবা আছে নেকি নাই হয় না আৰু F7 pin আছে F7 পিনটো কোন আছে এতিয়া আমি কেনেকে ফাইদা লম ইয়াত কোনোবাই ক'ব পাৰিব নেকি আমি কেনেকে বুজি পাম ফাইদা কেনেকে লম আমি কি মুখ দিলে ভাল হ'ব এতিয়া স্যার নাইট টু ডি 5 হবে নেই হ্যাঁ D5 মানে আমি কাৰণ কি মই যে কৈছিলো যেতিয়া এটা বস্তু পিন হৈ থাকে তেতিয়া সেই বস্তুটোক এটেক কৰিব লাগে হয় নে নহয় এতিয়া আমাৰ নাইটটো এটেক হৈ আছে পিন হৈ আছে তাক এটেক কৰিব লাগে কেনেকে এটেক কৰিম এই আমাৰ নাইটটো D5 ত দি দিম D5 ত দিয়াৰ লগে লগে হি ইয়াত ডাবল এটেক হৈ গ'ল হয় নহয় ইটো ইনে উঠিব নোৱাৰে আৰু আকৌ এবাৰ এটেক কৰিলো তাক হি আৰু এটেক হৈ গ'ল এতিয়া কি লাভ হ'ব বাই চান্স যদি হি এই পইণ্টটো আগুৱাই দিয়ে তেতিয়াতো আমি খাই দিম আৰু হয় নহয় বাই চান্স বোলে হি ভুলক্ৰমে হয় না তেতিয়া আমি এইটো খাই দিলেতো আমাক ৰজাই কুইনে খাব নোৱাৰে কাৰণ আমাৰ ইয়াতে নাইটটো আছে হয় নহয় আৰু যদি এইটো নিদিলে ধৰা বেলেগ কিবা দিলে আৰু বেলেগ কিবা দিলে তেতিয়া কি হ'ব আমি এইটো আমি নাইট যিকোনো এটা বস্তুৰে খাই দিব পাৰো আমি নাইটেৰো খাব পাৰো নাইটে যদি খাই চেক দি দিওঁ তেতিয়া হি কি কৰিব হি কুইনে খাই দিব নাই কুইনে খাই দিব নাইটক যদি তাৰ নাইটটো যদি আমাৰ নাইটেৰে যদি খাই দিওঁ তেতিয়া হি কুইনে খাব নাই নেখায় কিহেৰে খাব কুইনে যদি খাই দিয়ে তো তাৰ কুইনটো গুচিয়ে যাব আমাৰ বিচপ আছে হয় নে নহয় গতিকে হি কুইনে নাখায় হি এই পোনটোৰে খাব লাগিব আৰু এই পোনটোৰে খোৱাৰ লগে লগে তাৰ ডাবুল পোন বনি গ'ল নে নাই এইটো এটা পোন আৰু এইটো এটা পোন ডাবুল পোন বনি গ'ল আমাৰ কাৰণে মজা হ'ল নে নাই বুজি পালা এতিয়া কথাটো পিন যেতিয়া হৈ থাকিব তেতিয়া তাক পুৰা এটেক কৰিব লাগে আৰু এই যিটো বস্তু পিন হৈ থাকিব তাক এটেক কৰিব লাগে আৰু এই পোনটো যেতিয়া ইয়াত আহি গ'ল তাৰপিছত তুমি এইটো ইয়াত দি দিয়া লাইটটো ইয়াত দি দিয়া ইয়াত দিলে মানে এইটো ধৰিলে সি আঁতৰি যাব হয় নহয় এফালে গুচি গ'ল তাৰপিছত ই এফালে যাওঁতে তুমি যদি বাই চান্স কুইনটো আনি পেলাই ইয়াত দি দিব পাৰা ইয়াত তেতিয়া এই বৰ্ডটো খালিয়ে এইটো চেকমেট হৈ যাব নাই এনেকে তুমি জিকিব পাৰিবা বুজি পালা এতিয়া চোৱা এইটো চোৱা স্যার কুইনে নাইটটো ক্যাপচার কৰিব লাগিব ইয়াত কোনটো হেৰি হৈ আছে ই উঠিব পৰা হৈ আছে হয় না ইয়াক আমি পিন কৰি থৈছো হয় নহয় বিচপত গতিকে এতিয়া চোৱা এতিয়া যদিও ইয়াত এইটো বিচপে মানে ধৰি আছে চাপৰ্ট দি আছে কিন্তু চাপৰ্টটো মানে দিয়াৰ নিদিয়া একে হৈ আছে কাৰণ এইটো সি উঠিবই পৰা নাই আমি যদি কোনে আমি নাইটটো তাক খাই দিওঁ কোনে খাই দিছো ভাবা আকৌ দেই চাবা দেই তেতিয়া কি হ'ব সি যদি তেতিয়া সি বিচপটোৱে সি খাব পাৰে মই নোৱাৰে বুলি কোৱা নাই হা খাই দিলে আমাৰ কুইনটো গুচি গ'ল আৰু লগালগ আমি তাৰ কুইনটো খাই দিম আৰু এফালে মেট হৈ গ'ল এইটো এইকাৰণে খাইছো কাৰণ আমি চেকমেট হৈ যাব ঠিক আছে হয় না বেকলেংকৰ তাৰ প্ৰব্লেম আছে হা গতিকে এইটো আমি খাই দিম যদি ইয়াতে ধৰি লোৱা ইয়াতে এটা তোমাৰ হেৰি আছে এই নাইট এটা আছে নাইট এটা থাকিলে কিন্তু নাখাবা এইখিনিত যদি নাইট এটা আছে তেতিয়া নাখাবা কাৰণটো কি জানা এইটো খাই দিয়াৰ লগে লগে সি খাই দিলে
তুমি খাই দিলা তাৰ পিছতো তোমাৰ ইকনটো মেট নহয় ন এইটোতো নাইট্ৰো আছে ৰজাটো ই চপাই দিব বুজি পাইছা নাই এতিয়া সেইটো মেট হৈ নাযায় ন বুজি পাইছা গতিকে মানে চাই ল'বা যে মানে তোমাৰ যদি এনেকুৱা কণ্ডিশ্যন হয় যে মানে পিছফালে মেট আছে বা ডাঙৰ তোমাৰ লাভ যদি হয় তেতিয়া তুমি এনেকুৱা মানে কণ্ডিশ্যনেল মানে এই যে ই যে উঠিব নোৱাৰা হৈ আছে উঠিব নোৱাৰা নহয় আৰু পাৰে আৰু কিন্তু মানে এই যে তাক যে অকমান মানে বিকলাংগ কৰি দিলো হা পেৰালাইচিছ হৈ গ'ল ন তাৰ হা সেই পেৰালাইচিছটো তুমি ফাইদা ল'ব লাগে এই ফাইদাটো আমি ল'লো বুজি পাইছানে বুজি পালানে এইটো কথাটো ইয়াত কিন্তু সাৱধান হবা দেই পিনত যদি এনেকুৱা পিন বস্তু যদি তুমি এনেকুৱা বস্তু খাবলৈ যোৱা নহয় সাৱধান হবা কাৰণ যদি তোমাৰ ধৰা ৰজাটো ইয়াত আছে ধৰি লোৱা তোমাৰ ৰজাটো ইয়াত আছে তেতিয়া দিয়াৰ লগে লগে কি হ'ব খাই দিয়াৰ লগে লগে চেক হ'ল না নাই হ'ব চেক হৈ যোৱাৰ লগে লগে তোমাৰ উল্টা একদম তোমাৰে ফাটি যাব আৰু তুমি তেতিয়া এইটো খাব লাগিব হা বিচত খাব লাগিব আৰু কুইনে তোমাৰ ৰোগখন খাই দিব বুজি পালানে খাই দিব নাই ধৰি লোৱা কুইনটো যদি ইয়াত থাকিলেহেঁতেন হয় নহয় ইয়াত ঠিক যদি থাকিলেহেঁতেন তেতিয়া বিপদ আছিলে ন গতিকে সেইটো নাখাবা তেতিয়াহ'লে নাখাবা এনেকে ভাবি ল'ব লাগিব মই যদি খাই দিওঁ কি হ'ব ই যদি খাই দিলে তাৰপিছত তেতিয়া মই এইটো তাৰ ডাইৰেক্ট চেক হৈ যাব এনেকে ভাবিব লাগিব চেক হৈ নেটে হৈ যাব গতিকে সি খাব নোৱাৰে আৰু যদি আমাৰ কোনটো ইয়াত আছে কিংটো তেতিয়া মই যদি খাই দিওঁ তেতিয়া সি যদি খাই দিয়ে তুমি এইখন নাভাবিবা যে এফালে চেকমেট হ'ব তুমি ভাবিব লাগিব ই খোৱাৰ লগে লগে মোৰ কি হ'ব মোৰ চেক হ'ব নে নাই ইয়াত যদি কিংটো আছে মোৰ চেক হ'ব মোৰ চেক হ'লে মইতো চলাবই লাগিব মই হয় নে নহয় গতিকে মানে তেনেকুৱা গতিকে এইবিলাক ভাবি ল'ব লাগিব দেই ইমিডিয়েট নহয় অকমান ভাবি ল'ব লাগিব হা এতিয়া চোৱাচোন এতিয়া কি দিবা নাইট ডিচি কোনে কৈছে ন এইটো নামটো কি কোনে ক'লা নাইট ডি6 বুলি কি নাম পিনাক নাইট পিনাকে ক'লে কি বুলি নাইট ডি6 सर যদি নাইট d6 দি দিয়ে হি পানি দি খাব নোৱাৰে কিউকি যদি হি পানি দি খাই দিলে কুইন তো অ্যাটাক কৰি আছে আদমিক বঢ়িয়া বুজি পাইছানে এইটো তাৰ মানে কি হ'ল একদম এইটো মনে মনে ভাবিবলগীয়া টপিক দেই চাবা দেই এইটো মানে মনে মনে ভাবি থাকিবা এইটো চোৱাচোন এনেকুৱা পজিশ্যন তোমাৰ আহি যাব পাৰে হা তাৰমানে কি হ'ল এইটো তুমি একদম ভাবি ল'বা যে চোৱা এইটো কোনটো এতিয়া এইটো এই ঘোঁৰাটোৰ কাৰণেহে পিন হৈ থকা নাই ঘোঁৰাটো যদি নাথাকে নাইট যদি নাথাকে তেতিয়াতো পিন হৈ আছে হয় নে নহয় গতিকে আমি নাইটটো যদি এইফালে দি দিওঁ তেতিয়াতো পিনে খাব আৰু এইফালে দিলে হ'ব নাই চেকমেট স্যার নহয় হি g7 এইটো নাইটে খাব পাৰে এইটো পনীৰ খাব পাৰে তিনিটা বস্তুৱে খাব পাৰে হয় নহয় গতিকে একদম সাৱধান আমি ক'ত দিব লাগিব আমি দিব লাগিব নাইট d6 চোৱাচোন ইমান ধুনীয়া একদম চেকমেট হয়নে নহয় এইটো ধুনীয়া চেকমেট হয়নে নহয় মজা হয় নাই এনেকুৱা চেকমেট দিলে একদম মজা লাগিব নাই খাবও নোৱাৰে হয় নহয় গতিকে এনেকে ভাবিব লাগিব দেই ইয়াত যেতিয়া থাকে তেতিয়া তুমি ব্ৰেইনটোৰে ভাবি থাকিবা পিছফালে এইটো পিন আছে এইটো পিন যদি আমি ঘোঁৰাটো উঠাই ঘোঁৰাটো থকাৰ কাৰণেহে পিনটো নাই ঘোঁৰাটো যদি নাথাকিলহেঁতেন ভাবিব লাগিব ঘোঁৰাটো যদি নাথাকিলহেঁতেন তেতিয়াতো এইটো পিন আছিলে পিনটো যদি পিন থাকে আমি তেতিয়া কি কৰিব পাৰো এনেকে ভাবিব লাগিব দেই বুজিলা এতিয়া আমি ৰেমেডিজ বিলাক চাওঁ ৰেমেডিজ মানে তুমি কেনেকে মানে তোমাৰ পিনটো মানে আঁতৰাবা মানে কেনেকে তোমাৰ পিনৰ পৰা তুমি বাচিবা মানে তোমাক পিন কৰি থৈ দিছে
এই তোমাক পিন কৰি থৈ দিছে দেখিছানে এইটো পিন কৰি থৈছে নাই তোমাৰ নাইফটো তুমি উঠাব নোৱাৰা উঠালে তোমাৰ এইটো খাই দিব ই কুইনটো খাই দিব ন সেইকাৰণে তুমি কি কৰিবা এতিয়া কেনেকে বাচিবা এতিয়া চোৱা ইয়াতে কোনে ক'ব এইটো কেনেকে বাচিবা স্যার কুইন দি কি দিব পাৰো কুইন দি থ্ৰী দিব পাৰো তাৰ মানে তোমাৰ এই যিটো ৰাস্তা তোমাৰ যিটো এইটো যিটো ৰাস্তা আছে পিন কৰা এই পিন কৰা ৰাস্তাটোৰ পৰা আঁতৰি দিলে হ'ল হয়নে নহয় এইটো এক নম্বৰ মেথড হা এক নম্বৰ আৰু এটা হা আছে আৰু এটা আছে কোৱা জি4 দিব পাৰো V4 আৰু এটা আৰু এটা কি স্যার আমি নাইটটো এই নাইট E2 E2 দিব পাৰো হয়নে হয় ঠিক আছে ৰাইট ভেৰি নাইস হা হা স্যার কিন্তু আমি যদি নাইট ইনটু দি দিও তেতিয়া আমার কুইনটো আর যদি বিশপতে দি খাই তেতিয়া আমি কুইনটো দি খাব নোৱাৰো আমি যদি তিনৰ সন্মুখ পন্দ দি খাই দিও আমাৰ স্ট্ৰাকচাৰটো বেয়া হৈ যাব হা ঠিকে আছে গোটেইখিনি সবেই কৈ চাই তাৰমানে কি আমাৰ কথা হৈছে আমি কুইনটো অঁতৰাই দি পেলাই এই যিটো লাইন ফায়াৰিং লাইন বুলি কয় ফায়াৰিং লাইন ফায়াৰ কৰি আছে ন এইটো একদম হয় নহয় এইটো একদম ফায়াৰ কৰি আছে এই ফায়াৰিং লাইনটোৰ পৰা তুমি আঁতৰি দিয়া ইয়াত দিব পাৰা বা তুমি ব্লেকতো দিব পাৰা হা ইয়াতো দিব পাৰা ইয়াত দিলে কি হ'ব এইটো সি ডাবল পইণ্ট বনাই দিব আমাক খাই দি পেলাই ডাবল পইণ্ট কৰি দিব এই ঘৰত যদি দিওঁ সেইকাৰণে তুমি যদি এই D3 দিয়া D2 নিদিবা D3 দিয়া তেতিয়া সি যদি খাইও দিয়ে তুমি কুইনে খাই দিবা তেতিয়া তোমাৰ ডাবল পইণ্ট নবনে হা গতিকে সেইটো এটা ৱে হয় আৰু এটা ৱে হৈছে তোমাৰ সেইটো ব্লক কৰি দিয়া স্যার স্যার কিন্তু যদি আমি G4 দি দিও হি যদি বিশপ দি পন্দ খাই দিয়ে আমি নিজৰ পন দি খাই দিও আৰু তাৰপিছত এমটি নিজৰ কুইন দি খাই দিব তেতিয়া হলে হেতু আকৌ পিন হৈ যাব কিন্তু তুমি তাক খাই অলপ সলিউশন আছে স্যার চেকও হৈ যাব চেকও হ'ব কিন্তু তুমি আঁতৰি দিলা তাক দি দিলা তুমি বাছি গলা হয় নে নহয় অকমান সেইখিনি আছে বাৰু সেইটো আমি পিছত খেলিলে আমি এইবিলাক চাম বাৰু হা সেইবিলাক আছে মানে একদম দিলা মানে তুমি মাৰি দিলে তোমাৰ লাভ হ'ব নে লোকচান হ'ব সেইটো পিছত আমি কথা পাতিম বাৰু হা সেইটো আছে বাৰু হা এতিয়া এই কথাটো চালা তুমি এটা হ'ল তুমি যদি কুইন যদি D2 দিয়া তেতিয়াহ'লে ই মাৰিটো আমি ডাবল পইণ্ট বনাই দিব আৰু যদি তুমি ঠিক তেনেকে এই নাইটটো যদি তুমি F2 দিয়া E2 যদি দিয়া তেতিয়াও সি মাৰি পেলাই ডাবল পইণ্ট বনাই দিব হয় ন গতিকে বেষ্ট হ'ব এইটাৰ তুমি ইয়াত দিয়া পইণ্টটো নহ'লে তুমি কুইনটো ইয়াত দিয়া হ'ল আৰু এটা বস্তু আছে চোৱা এইটো চোৱা ইয়াত তোমাৰ এতিয়া এইটো হেৰি হৈ আছে পিন হৈ আছে ন তেতিয়া তুমি এটা মানে ফাইনেল ল'ব পাৰা তুমি যদি চেক দিয়া এইটো চেক দিয়া তেতিয়াতো সি চেকৰ কাৰণে সি চেকৰ ফালে এটেনশ্যন দিব লাগিব ন সি হয় নে নহয় স্যার আমি যদি চেক দিও তেতিয়া কিংটো আঁতৰি যাব আৰু আমি নিজৰ নাইটটো আঁতৰাই ল'ব পাৰিম ৰাইট সেইটোৱে কথা হা এতিয়া তাৰমানে কি যদি তোমাৰ এনেকে এইটো এটা ছেকেণ্ড মেথড হয় যে মানে তোমাৰ যদি এনেকে পিন হৈ থাকে তুমি তেতিয়া এটা কাম কৰিবা সেইটো হৈছে কি যিটো ডাঙৰ বস্তু পিন হৈ আছে ডাঙৰ বস্তু এটেক কৰি আছে সেই ডাঙৰ বস্তুটোৱেদি কিবা চেক দিব পাৰা নেকি চাবা হা এই চেক যদি ইয়াত দিব পাৰা দি দিয়াৰ লগে লগে সি কিবা ব্লক কৰিলে বা তুমি কিংটো আঁতৰি গ'ল হয় নহয় বা এনেকে কিবা চাবা আৰু তাৰপিছত তুমি এইটো পেলাই দিবা এইফালেও দিব পাৰা এইফালেও দিব পাৰা এইফালেও দিব পাৰা এনেকে আৰু যেনেকে দিব পাৰা বচাই দিলা আৰু বুজি পালা গতিকে সেইটো এটা মেথড হয় আৰু এটা কথা চাবা আকৌ আৰু এটা কথা চাবা এইটো কি জানানে যদি তুমি ইয়াত চেক দিলা আৰু দিওঁতে যদি তাৰ ইয়াতে বিশপ এটা আছিলে বগা বিশপ হা সেই বিশপটো যদি ইয়াত পাতি দিয়ে তোমাৰ
তোমাৰ D7 ত যদি বিশপটো পাতি দিয়ে তেতিয়াতো তুমি আকৌ উলটি আহিব লাগিব ন হয় নে নহয় হয় নে নহয় গতিকে তুমি চেকটো দিওঁতে চাই ল'বা যে মানে মোৰ নাইটো মোৰ কুইনকে আকৌ এটেক কৰিব পাৰে নেকি যদি এটেক কৰে তেতিয়াহ'লে মই এইটো চেক দিব নালাগিব হয় নে নহয় আৰু আৰু এটা কথা তেতিয়া অন্য কিবা বেলেগ উপায় ভাবিব লাগিব যেনে তোমাৰ ধৰা এইটো আৰু বেলেগ উপায়টো নায়েই ইয়াতে থাকিব লাগিব ন স্যার হা ইয়াততো বেলেগ উপায় নাই যদি আমি H3 দি দিওঁ তেতিয়া বিশপটো দি নাইটটো খালে আমি কুইনটো দি তাৰ বিশপটো খালো কুইনটো দি কুইনটো খালে আমাৰ তেতিয়া আমি নিজৰ পনটো দি খালো তেতিয়া আৰু পটাপট চেকমেট হোৱাটো অকমান কম চান্স আছে কিন্তু কথা বেয়া হৈ যাব যে আমাৰ ডাবল পইণ্ট হৈ যাব চেক কৰি পেলাই তুমি পলাই যাবা ডাঙৰ বস্তুটো পলাই যাবা আৰু তাৰ পিছত এই সৰু বস্তুটো আঁতৰাই দিবা হ'ব আৰু এটা মেথড আছে সেইটো হৈছে কি জানা যদি তোমাৰ এই ঘোঁৰাটো ইয়াত আছিলে দেই এই ঘোঁৰাটো ইয়াত আছিলে হা এইটো তোমাৰ এনেকে ধৰি আছে নহয় পিন কৰি দেখিছানে তেতিয়াতো আমি কি কৰিম আমি তাক অভাৰ প্ৰটেকশ্যন কৰি দিম আৰু ডাবল প্ৰটেকশ্যন কৰি দিম এই ঘোঁৰাটো আমাৰ যিটো নাইট আছিলে ইয়াত হা সেই নাইটটো আমি ইয়াত লৈ আনিম তেতিয়া আমাৰ এইটো ডাবল প্ৰটেকশ্যন হৈ গ'ল নে নাই বুজি পাইছানে গতিকে এনেকে ডাবল প্ৰটেকশ্যন দি পেলাইও আৰু মানে ডাবল বুলিয়ে নহয় আৰু বস্তু লৈ আনিব পাৰা সি যেনিবাকে আকৌ তোমাৰ ধৰা কুইনটো লৈ আনিলে ইয়ালৈ কুইনটো লৈ আনিলে হা তেতিয়া তাৰো ডাবল হৈ গ'ল তাৰপিছত তুমিও তেনেকে আৰু কিবা কৰিব পাৰা নেকি আৰু প্ৰটেকশ্যন দিব পাৰা নেকি তেনেকে ভাবিব লাগিব বুজি পাইছানে যদি সি এটেকটো বঢ়াই গৈ থাকে তেতিয়াতো এইটো বিশ্বকাপ এটেক কৰি আছে ন আৰু কুইন লৈ আনিলে আৰু ধৰা এই নাইটটো লৈ আনিলে ইয়ালৈ সি নাইটটো লৈ আনিব পাৰে হয় নে নহয় গতিকে যদি তেনেকুৱা হয় তেতিয়া তুমি মানে তোমাৰো বস্তু ইয়াত আনিব লাগিব আৰু তুমি বেলেগ কিবা বস্তু আনিব লাগিব যদি আছে নাই যদি আৰু বেলেগ কিবা ভাবিব লাগিব যেনে তোমাৰ এই ফোনটো কৰি দিব পাৰা হয় নে নহয় দেই বুজি পাইছানে এতিয়া চোৱা এই পিনটো এই ঘোঁৰাটো ইয়াত আছে আৰু নাইটটো ইয়াত আছিলে বিশ্বটো হা এই ঘোঁৰাটো এই নাইটটো যিহেতু পিন হৈ গ'ল এই আমি মাজত এটা বস্তু দি দিলো চোৱা মাজত আমি বিশ্বটো দি দিলো মাজত বিশ্বটো ইয়াৰ পৰা লৈ আনিলো আমি C4 আছিলে C4 ৰ পৰা আমি E2 দি দিলো E2 দি আমি এই পিনটো নাইকিয়া কৰিলো হ'লনে বুজি পাইছানে এতিয়া পিনটো নাইকিয়া হৈ গ'ল এতিয়া আমি কিন্তু সৰু বস্তু আছে সৰু বস্তু আছে এতিয়া সেইকাৰণে এইটো পিন নহয় আৰু এতিয়া সি যদি আমাক মাৰি দিয়ে আমিও মাৰি দিম চেম হৈ যাব এতিয়া ডাঙৰ বস্তু লছ নহয় আৰু আমি ডাঙৰ বস্তুটো এতিয়া পলাই যাব পাৰো বেলেগত যাব পাৰো হয়নে হ'ব এনেকে মানে তুমি কেইবাটাও মেথড আছে ন তুমি কেনেকে পিন এটা বচাবা ফাৰ্ষ্ট মই ক'লো যে তুমি এই যিটো ফায়াৰিং ৰেঞ্জ আছে ফায়াৰ কৰি থকা যিটো ৰাস্তা এই ফায়াৰ কৰি থকা ৰাস্তাটোৰ পৰা তুমি উঠি দিয়া হ'ল এক নম্বৰ আৰু দুই নম্বৰ হৈছে যদি তুমি চেক দিব পাৰা ডাঙৰ বস্তু দিব পাৰা সৰু বস্তুটো চেক দিব পাৰা হা চেক দি পেলাই তুমি পলাই যাব পাৰা বুজি পাইছানে ধৰি লোৱা এইফালে তোমাৰ এইখনত যেনিবা তাৰ পিনটো আছে তেতিয়া তুমি এইটো চেক দিব পাৰা এইখনত তাৰ পিনটো আছে বুলি ধৰি লোৱা তেতিয়া তুমি এইটো উঠাই দিলা উঠাই ইয়াত দিলা ইয়াত দিয়াৰ লগে লগে চেক হৈ গ'ল ন এইফালে সি খাব পাৰে কিন্তু তই কেতিয়াই খাবি তই আগে চেকটো বচাই ভাই হয় নে নহয় গতিকে তাত চেকটো দিলে মানে সি চেকটো একদম ফাৰ্ষ্ট কামটো তাৰ চেক বচোৱা ন গতিকে সি চেক বচাব তাৰপিছত তুমি এইটো উতৰাই দিয়া বুজি পালা
তেনেকে তোমাৰ হয় এইটো দি চেক দি পলাই যাব পাৰা বা এইটো দি চেক দি পলাই দিব পাৰা এই দুটা বস্তু এতিয়া কোনোবা এটা চেক দিব পাৰা নেকি চাই ল'বা বুজি পালা আৰু 3 নম্বৰ মেথড হৈছে যিটো বস্তু তোমাৰ মানে ধৰি আছে উঠিব নোৱাৰা কৰি দিছে তাক তুমি আৰু প্ৰটেকচন দিয়া এইটো বস্তু লৈ আনা আৰু কিবা যদি আছে লৈ আনা আৰু বিছপ এটা যদি ইয়াত আনিব পাৰা লৈ আনা তেতিয়া তোমাৰ বাচি যাব যিমান পাৰা তাক প্ৰটেকচন দিবা হা আৰু পলাৰ কাম হ'ব ব্লেকৰ কাম হৈছে যিমান পাৰা তাক এটেক কৰিব লাগে ব্লেকে এইটো লৈ আনিব ইয়ালে আৰু যদি কিংটো যদি আনিব পাৰি ইয়ালে কিংটো লৈ আনিব তেনেকে ব্লেকে পুৰা এটেক কৰিব আৰু আমি যিমান পাৰো আমি একদম পুৰা তাক প্ৰটেকচন দিম আৰু হা আমি নাইটটো আনিম আমাৰ এই বিছপটো আনিম যদি আনিব পাৰো এই বিছপটো আনি ইয়াত দিম ৰজাটো আনিব পাৰো ট্ৰাই কৰিম বুজি পাইছানে হা তেনেকে মানে অভাৰ প্ৰটেকচন আৰু নহলে যিটো ৰাস্তাত দিয়ে ফায়াৰিং ৰেঞ্জ তাৰ মাজত এটা বেলেগ বস্তু ভৰাই দি পেলানি এইটো মানে কাভাৰ দিয়া বুলি কয় যিকোনো বেলেগ এটা বস্তু ভৰাই দি তুমি এইটো পিনটো নাইকিয়া কৰি দিলা এতিয়াতো পিন হৈ থকা নাই আৰু হয়নে নহয় বুজি পালা তাৰপিছত আৰু এটা কথা মই কৈছিলো যে মানে এতিয়া যিটো বস্তুৱে এটেক কৰে তাকে এটেক কৰিবা তোমাৰ বিছপে এটেক কৰি আছে হয় নহয় তাকে এটেক কৰা এতিয়াতো সি এইটো খালেতো মই খায়ে দিম মইতো সি এইটো খাব নোৱাৰে ন আমাৰ এইটো উঠিব নোৱাৰাহে কৰি আছে সি নেক্সটত মানে এইটো দিব মানে ই নেক্সট এতিয়া এইটো দিও কৰি আছে এতিয়া বগাই মানে কি কৰিব এইটো দিও কৰি আছে নাইটটো ইয়াত দিব মানে D4 দিও কৰি আছে হা তুমি এতিয়া তোমাৰ কলাৰ মুভ হয় তুমি কি কৰিবা এই পইণ্টটো দি দিবা বুজি পালা বুজি পাইছা না পাইছো এই পইণ্টটো দিয়াৰ লগে লগে সি যদি এইটো দিয়ে সি যদি এই পইণ্টটো দিলা তুমি আৰু সি যদি আমাক আৰু ডাবল এটেক কৰে তুমি এইটো খাই দিবা পনেৰে খাই দিবা পনে খাই দিয়াৰ লগে লগে তাৰ পিন নাইকিয়া হৈ গ'ল তাৰপিছত সি যদি এইটো খাই তেতিয়া তুমি কুইনে খাবা বুজি পালা গতিকে যিটো বস্তুৱে তোমাক পিন কৰি থাকে সেই বস্তুটোকে এটেক কৰিব লাগে সেইটো এটা মেথড হয় দেই তাৰপিছত চোৱা ইয়াতে চোৱা এই বগা বিছপটোৱে আমাৰ ঘোঁৰাটোক মানে পিন কৰি আছে হা আমাৰ বিছপটো ইয়াত আছিলে দেই সি মানে কি কৰিছে ইয়াৰ পৰা আনি ইয়াত থলেতো বিছপটো ইয়াত আছিলে আগতে তাৰ ভাগৰ ইয়াত থলে তাৰপিছত মানে এই পোনটো দিও কৰি আছে মানে বুজি পাইছা এই পোনটো দিব আৰু হা আমি কি কৰিম এতিয়া যিটো বস্তুৱে এটেক কৰে তাকে আমি এটেক কৰি দিম এই ফালৰ পৰা আমাৰ এইটো বস্তু এইটো পিনটো আনি আমি ইয়াত দিম বুজি পালা এইফালে এই পোনটো এইফালৰ পৰা নিদিবা আকৌ তেতিয়া কি হ'ব সি পিছলৈ লৈ গুচি যাব পিছলৈ লৈ গ'লে পিনটোতো থাকিয়ে যাব হয় নে নহয় স্যার স্যার শুনা যদি আমি যেনেকে আমি এতিয়া তাক এটাক কৰিছো যদি সি নিজৰ বিশ্বটো ক'বাত অতৰাই দিলে তেতিয়া আমি এহঁতৰ ৰুকক খাই দিম ৰাইট ই যদি বিছপটো হা এতিয়া আমাৰ ফালৰ পৰা ডাবল এটেক হৈ গ'ল ইয়াকো এটেক কৰিছে গতিকে সি কি কৰিব সি এইটো খাবই লাগিব হয় নাই খাই দিব খাবই লাগিব নহলে মানে তাৰ লছ হৈ যাব তাৰ এইটো বস্তু আমি খাই দিম ন তাৰ ডাঙৰ বস্তুটো খাই দিম গতিকে এনেকে তুমি পিনটো মানে আঁতৰাব লাগিব ভাবিব পাৰিব লাগিব এনেকে বুজি পাইছানে যিটোৱে পিন কৰিব তাকে এটেক কৰিব লাগে হা আৰু এতিয়া চোৱা এইটো নাই তুমি তোমাৰ মানে বগা বিছপ হয় তোমাৰ মানে বগা হয় আৰু ই মানে আমাক এইটো এনেকুৱা পিন কৰি দিলে হা আমাৰ বিছপটো ইয়াত আছিলে দেই আমাৰ বিছপটো ইয়াত আছিলে বগা বিছপটো ইয়াত আছিলে আৰু সি মানে ইয়াত দি থৈছে হা এতিয়া চোৱা সিটো এতিয়া আমাক এইটো এনেকুৱা তোমাৰ এইটো নাই বুলি ধৰি লোৱা তোমাৰ ধৰা এই মই কেনেকে দেখাম ৰবা দেই এক মিনিট
স্যার মই বুজিলো বুজি পাইছানে বুজি পাইছা না ৰবা আমাৰ ৰুকক পিন কৰি দিলে আমি তাৰ পিছতটো পিন কৰি দিলো তাৰমানে এইটো বস্তুটো এইটো ৰবা মই এইটো লুকুৱাই দিছো ৰবা সি এনেকে আছিলতো আমাৰ বিশ্বটো ইয়াত আছিলে যেতিয়া তোমাৰ তাৰ এনেকুৱা মুখ দি দিয়ে তুমি একদম টেনচনত ক'ব নোৱাৰা হৈ গলা এতিয়া কি হ'ব এতিয়া মোৰ নাইটটো গুচি গ'ল মোৰ লুকটো গুচি গ'ল মই এতিয়া বচাব নোৱাৰো মোৰ লুকটো উঠাবই নোৱাৰা হৈ গ'লো একদম টেনচন নলবা বুজি পাইছা নাই তুমি ভাবিলা যে এইটো ফোনটো দি যদি মই ব্লক কৰো আকৌ খাই দিব গতিকে এইটো ফোনটো দিটো লাভেই নাই তেতিয়া কি কৰিবা তুমি ইয়াত তোমাৰ আমাৰ বিশ্বপ আছিলে ধৰি লোৱা এটা যদি আছিলে কাৰণে পাৰিছা আৰু নাথাকিলেতো বেলেগ কিবা ৱে কৰিব লাগিব বেলেগ ভাবিব লাগিব ইয়াত বিশ্বপটো আছিলে তুমি কি কৰিলা এতিয়া বিশ্বপটো ইয়াত পাতি দিলা এতিয়া সি খাব পাৰিব জানো আমাৰ নোৱাৰে হয়নে এতিয়াতো সি উঠিবই নোৱাৰে এইটো লাইনত সিয়ে উল্টাই সিয়ে হেৰি হৈ গ'ল পিন হৈ গ'ল হ'লনে নাই এতিয়া সি যদি খাব পাৰে আমাৰ বিশ্বপকে খাব পাৰিব সি আমাৰ লোককটো খাবই নোৱাৰে হয় নে নহয় বুজিলা গতিকে এইটো হৈছে তোমাৰ কাউন্টাৰ পিন বুলি কয় কাউন্টাৰ পিন তাৰমানে তই মোক পিন কৰিছিলি মই তোকে পিন কৰি দিলো মজা হয় নে এইটো বুজি পালা নে এইটো তোমাৰ কাউন্টাৰ পিন কৰিব লাগে যদি তুমি একো অৱস্থা নাই তোমাৰ তেতিয়া যদি পাৰা যদি কাউন্টাৰ পিন কৰিব পাৰা তেতিয়া কাউন্টাৰ পিন কৰিব লাগে দেই বুজিলা তেতিয়া সি আমাৰ বিশ্বপ খাই দিলে আমি বিশ্বপটো খাই দিলো চেম গুচি গ'ল আমাৰ ৰূপ বাচি গ'ল হয় নহয় তাৰপিছত ভাবিব ভাগ্য ভাল মোৰ বিশ্বপটো আছিলে তেনেকুৱা মই ভুল আৰু নকৰো দেই তেতিয়া তুমি গম পাবা গতিকে যেনে তেনে তুমি এইটো বচাই দিব পাৰিবা হ'ব এনেকুৱা বুদ্ধি লগাব লাগিব কাউন্টাৰ পিন দেই তাৰপিছত চোৱা এতিয়া আমাৰ এই ঘোঁৰাটো উঠিব পাৰে জানো ঘোঁৰাটো উঠিব নোৱাৰা কৰি দিলে দেখিছানে আমাৰ এইটো খাই দিব ঘোঁৰাটো যদি মই উঠাই দিওঁ এইফালে দি দিওঁ তেতিয়া ই আমাৰ এইটো খাই দিব নাই ৰূপটো আমাৰ ৰূপটো খাব নাই one by one কোনে কৈছে কোৱা স্যার আমি নাইটটো অটাব পাৰো তো আমি নাইটটো F3 দি দিম F3 নিচে যদি আমি ইয়াত D3 দিব পাৰিম নে নোৱাৰিম আৰু যদি আমাৰ বিশ্বটো খাই কাৰণ বিশ্বপে খাই দিব বিশ্বপে খাই দিলে আমি ৰূপটো খাই দিম তাৰ মানে কি এইটো মানে তুমি পিছলৈ ঘূৰি আহিও তুমি এনেকে বচাব পাৰা তাৰ মানে এই যিটো ডাঙৰ বস্তুক তুমি সি এটেক কৰি আছে নহয় সেই ডাঙৰ বস্তুটোক যদি তুমি প্ৰটেকচন দিব পাৰা এই বস্তুটোৰে আমাক যিটো টাৰ্গেট হয় এইটো টাৰ্গেট হয় তাৰ ন সি মানে এতিয়া ফোনটো দিউ কৰি আছে এই ফোনটো গম পাইছা না এই ফোনটো সি দিউ কৰি আছে মানে এই ফোনটো যদি বাই চান্স যদি আমাৰ ৰূপখন যদি ইয়াত থাকিলেহেঁতেন নহয় ই টুত যদি থাকিলেহেঁতেন নহয় আমিতো শেষ আৰু আমাৰ অৱস্থা নাই আৰু তেতিয়া সি এই ফোনটো দি দিলেহেঁতেন হয় নহয় এতিয়া ভাগ্য ভাল আমাৰ ৰূপখন ইয়াত আছে আমাৰ E1ত আছে এতিয়া আমাৰ নাইটটো যদি আমি হয় ইয়াতো দিব পাৰো বা ইয়াতো দিব পাৰো তেতিয়া কি হ'ব আমাৰ সি আমাৰ ৰূপটো খাই দিলে আমি নাইটেৰে আমি ৰূপটো খাই দিম তাৰ ভাগৰ সেম হৈ গ'ল হয় নহয় সি ৰূপ খালে আমি তাৰ ৰূপ পাই গ'লো হয় নে নহয় গতিকে আমি আমি যদি ইয়াতো দিওঁ নাইটটো তেতিয়াও আমাৰ নাইটটো সি খাব নোৱাৰে আমাৰ সি খালে ৰূপখনে খাব লাগিব হয়নে নহয় ৰুকে খাব লাগিব সি যদি নাইট খাব যায় আমি উল্টাই তাৰ নাইট খাই আমি তাৰ ৰূপ খাই দিম ৰূপ খাই চেক দি দিম হয় না সেইকাৰণে সি ৰূপখন খাব তাৰপিছত আমি আমাৰ নাইটেৰে আমাৰ ৰূপখন বচাই দিম এইটো ডিফেন্স বুলি কয় ডিফেন্সিভ
মানে ডিফেন্স কৰি পেলাই তুমি পিনটো ভাঙি দিলা হ'ব এটো পাৰিবানে মেথডটো মনত থাকিবনে এনেকুৱা ঘোৰা চোৰা হলে মানে এনেকুৱা যদি থাকে তেতিয়া তুমি এনেকৈ ৰাখিব লাগিব এতিয়া ধৰি লোৱা তোমাৰ এইটো বিশপ যদি হয় এইটো যদি বিশপ হয় তেতিয়াও তুমি ভাবিব লাগিব এইটো কেনেকৈ কৰিবা এই পইণ্টটো আগুৱাই দিবা এই পইণ্টটো আগুৱাই দি এই বিশপটো যদি ইয়াত লৈ আনা তেতিয়া এইটো আমাৰ বিশপে প্ৰটেকশ্যন দি দিব ন হয়নে নহয় এই পইণ্টটো থাকিব নালাগিব এই পইণ্টটো যদি আগত আছে এনেকে যদি খালী ঘৰ থাকে তেতিয়া তুমি এই বিশপটো ইয়াত দি দিলা আৰু তেতিয়া আমাৰ এইটো হৈ থাকিব বুজি পালা আৰু ময়ো তেতিয়া বিশপে মাৰি দিম আৰু এইটো কথা ভালকে শুনা নাই কি কৈছা হা কোৱা one by one কোৱা এজনে কোৱা ভাই one by one কোৱা স্যার আমি নাইট টু E5 দি দিম দে E5 তাৰপাছত সি আমাৰ বিশপ দি ৰুকটো খাই দিব তাৰপাছত আমি কি কয় 4 কৰি দিম মোৰ পৰা কেনেকে এইটো ইয়াৰ পৰা দিলে চেকমেট হৈ যাব হয় নহয় স্যার আমি ইয়াৰ পৰা নাইট টু D14 ওকে তাৰপিছত সি আমাৰ ৰুকটো খাব তেতিয়া আমি সেইটো 4 চেকমেট কৰি দিম কেনেকে ক'ত দিম নাইটটো ইয়াৰ পৰা ক'ত দিম E2 দিম E2 নহয় E2 নহয় এইটো E2 এইটো ইয়াত দিলে ভাল হ'ব নে ইয়াত দিলে ভাল হ'ব E2 হয় না ইয়াত দিলে মানে কি এইটো ঘৰত গুচি যাব আৰু ইয়াত যদি আমি E2 যদি দিওঁ তেতিয়াতো এই ঘৰ যাব নোৱাৰে এইটো আমাৰ বিশপ আছে বুজি পালা এইটো কোনে নাই বুজা কোৱাচোন কোনে নাই বুজা হাত দাঙা কোৱা কোনে বুজা নাই কেইটাই কোৱা কি কৰিম এতিয়া যে আমাৰ কোনে ক'লে জানো মই ধৰিব নোৱাৰিলো এতিয়া যে আমাৰ এটা সলিউশন এটা দিলে যে আমি নাইটটো উঠাই দিম বুলি ক'লে সেই সলিউশনটো বুজি পালানে সবে নে কিবা কোনোবা বুজি পোৱা নাই নেকি বাৰু মই আকৌ বুজাই দিম কোৱা মই পালো কোনে বুজি নাই পোৱা বুজি নোপোৱা কেইটাই মোক কোৱা মই বুজাই দিম কোৱা সবে বুজি পালা নেকি মই নাই পোৱা কোন তোমাৰ নামটো কি চাম শইকীয়া মই বুজাই দিম সেইকাৰণে বুজি নাপালে নাই পোৱা বুলি ক'ব লাগে একো ডাঙৰ কথা নহয় তেতিয়াই শিকিবা যদি তুমি এতিয়া নোপোৱা মই নাই পোৱা বুলি তেতিয়া ক'ত শিকিবা তুমি নিশিকিবা নহয় শুনি লোৱা শিকি লোৱা ভালকে শিকি লোৱা তাৰমানে কি হ'ল এতিয়া আমাৰ এই চবে মনে দেই এতিয়া আমাৰ এই নাইটটো পিন হৈ আছে হয় নহয় আৰু তুমি চাবলৈ গ'লে নাইটটো বচোৱাৰ উপায়ে নাই চোৱাচোন তুমি এইটোৱেও এটেক কৰি আছে এইটোৱেও এটেক কৰি আছে দুটা এটেক হৈ আছে তাত আমাৰ কেইটা ডিফেন্স দি আছে প্ৰটেকশ্যন দি আছে আমাৰ এটাহে প্ৰটেকশ্যন দি আছে আমি এইটো বচাবলৈ হ'লে ইয়াত মাজত একো পাতিবও নোৱাৰো আৰু যিটোৱে পিন কৰিছে তাকো আমি এটেক কৰিব নোৱাৰো হয় নহয় আৰু যিটো আছে আমাৰ সেইটোৱে কিবা চেক দিম বুলি একোৱে দিব নোৱাৰো এইটোও চেক নবহে হয় নহয় আমাৰ হাতত উপায় নাই আমি এইটো যদি আৰু অভাৰ প্ৰটেকশ্যন কৰিব যাওঁ এইটো আমি ইয়াত দিব লাগিব ইয়াত দিয়াৰ লগে লগে এই পইণ্টটোৱে খায়ে দিব হয় নহয় গতিকে আমি অভাৰ প্ৰটেকশ্যনো দিব নোৱাৰো
চেকো দিব নোৱাৰো আৰু পিন কৰি থকাটো খেদিবও নোৱাৰো মাজত ব্লকো কৰিব নোৱাৰো আমাৰ হাতত উপায় নাই তেনেকুৱা নিচিনা লাগে হয় নহয় আমাৰ উপায় নাই এতিয়া কি কৰিম এতিয়া আমি যদি ৰোগটো আনি ইয়াত দিওঁ তেতিয়া ইয়াক ধৰিম যদি ভাবো তেতিয়াও দেখোন সি এইটো ৰোকেৰে নাখায় নহয় সি এইটো বিচপেৰে খাই দিব এইটোৱে খাই দিব বিচপে খাই দিলে আমি খাই দিলে আকৌ আমাকো খাই দিব গতিকে ৰোগটো ইয়াত দিলেও লাভ নাই আমাৰ হাতত উপায় নাইয়ে মানে একদম নাইকিয়া নিচিনাই লাগিছে হয়নে নহয় এইটো আমাৰ গ'ল আৰু আমাৰ এইটো এতিয়া মানে নাইটটো আমাৰ গ'ল আৰু তেনেকুৱাই লাগিছে হয় নহয় গতিকে এনেকুৱা ক্ষেত্ৰত তুমি আৰু অকণমান বেছিকে ভাবিব লাগিব যেতিয়া তোমাৰ হাতত আৰু উপায় নাইকিয়া নিচিনা লাগে তেতিয়া অকণমান বেছিকে যদি ভাবা তেতিয়া ওলাই যায় মানে কি হয় এটা কথা আছে নহয় সব প্ৰব্লেমৰে এটা সলিউশন থাকে বুলি গতিকে কিবা সলিউশন থাকিব পাৰে হয়নে নহয় তুমি ভাবা দেই এতিয়া চোৱা তুমি আৰু অকমান তুমি এইটো কথা বাদ দিলা আৰু যে এইটো মানে বচাব পাৰিম বুলি আৰু হয়নে নোৱাৰা তুমি সব চালা বচাব নোৱাৰাই তুমি এইটো গুচিয়ে গ'ল তাৰ দুটাই এটেক কৰি আছে হয়নে গতিকে হেৰি কৰিলা তুমি চোৱা এই তাৰ ভাগৰ মানে তেতিয়া তুমি ভাবিবা যে কিবা প্ৰকাৰে যিহেতু যাবই মই মানে হয় এইটোৰে বা নহয় এইটোৰে কোনোবা এটাৰে মানে মই মেট কৰি দিব পাৰো নেকি তাৰ মানে চেকমেট কৰি দিব পাৰো নেকি সেইটো ভাবিব লাগিব যেতিয়া তোমাৰ সব ফেইল হৈ যায় আৰু পিনটো তুমি ভাঙিব নোৱাৰা এটা তোমাৰ যেতিয়া লছ হ'ব লছ হ'লতো হ'লে আৰু এতিয়া আৰু মই কিবাকে যদি তাক মেট কৰি দিব পাৰো তেতিয়াতো আচল খেলখনৰ উদ্দেশ্যটো মেট কৰাহে খেলখনৰ উদ্দেশ্যটো কিবা বস্তু বচোৱা নহয় হয় নহয় পাৱাৰ এটা বচোৱাটো আমাৰ উদ্দেশ্য নহয় ন আমাৰ খেলখনৰ উদ্দেশ্যটো মেট কৰাহে তাক হৰুৱাবহে লাগে হয় নহয় গতিকে তুমি সেইটো ধান্দা কৰিবা যে এতিয়া যদি একো নোৱাৰো তাক মানে কিবা মেট কৰিব পাৰো নেকি এতিয়া চোৱাচোন তাৰ এই ঘৰটো আমাৰ এই ধুনীয়া বিশ্বপটোৱে বিশ্বপ সদায় এনেকে মানে একদম ৰাজাৰ ফালে ফোন কৰি ৰাখিব লাগে দেই ৰাজাৰ ফালে ফোন কৰি আছে নাই এইটো বিশ্বপে আমাৰ হয় নহয় আমাৰ বিশ্বপটো একদম ৰাজাৰ ফালে ফোন কৰি ৰাখিব তেতিয়া মানে কেতিয়াবা ইমান ধুনীয়া সুযোগ পাবা নহয় তাৰ মেট হৈ যাব সেইকাৰণে বিশ্বপ বিলাক মানে যদি পাৰা তাৰ ৰাজাটোৰ কৰ্ণাৰৰ ফালে একদম ফোন কৰি থৈ দিবা হল এতিয়া তুমি চোৱা যে এইটোৰে মই ইয়াত দিলো কিবা তাৰ পিছততো নোৱাৰো একো নাই আৰু তাৰ পিছতো চেক টেক নহয় আমাক খাই দিলে এইটো খাই দিলে মই এইটো যদি খাই দিওঁ তেতিয়া মোৰ ৰোগখনকো খাই দিলে গতিকে এইটো উঠাই দি লাভ নাই গতিকে এইটো উঠাই দি কিবা কৰিব পাৰো নেকি চাওঁচোন তুমি তেতিয়া ভাবিবা ঘোঁৰাটো উঠাই দি কিবা কৰিব পাৰো নেকি ঘোঁৰাটো উঠাই আমি ক'ত দিম ঘোঁৰাটো উঠাই এইটো ঘৰত বা এইটো ঘৰত এইফালে দিলেতো চেকৰ কথাই নাহে এই চুকৰ ফালে দিলে চেক টেক হ'ব জানো নহয় এইফালে তুমি আগুৱাই যোৱা সেইফালে আগুৱাই গৈ পেলাই কিবা চেক টেক হ'ব নেকি সেইটো ভাবাগৈ এইফালে কৰ্ণাৰ ফালে আহিতো একো লাভেই নাই আৰু আহিলেতো ৰবা মই বুজাই লওঁ ৰবা অলপ পিছত পাতিম ৰবা মই এইটো বুজাই লওঁ ৰবা সেইকাৰণে আমি ভাবিলো যে ঘোঁৰাটো উঠাই দি পেলাই আমি চেকমেটৰ কাৰণে ভাবো সেইকাৰণে কি হ'ল আমি হয় ইয়াত বা ইয়াত দিম ইয়াত দিলে নহব কাৰণটো কি জানানে ইয়াত দিলে তোমাৰ আমি ইয়াৰ পৰা চেক দিব পাৰো কিন্তু সি ইয়াত ওলাই আহিব ওপৰলৈ ওলাই আহিলে মানে তুমি আকৌ যেনিবাকে চেক দিলা অঁতৰাই এইফালে দিলা তেতিয়া সি আৰু ওপৰলৈ উঠি গুচি আহিব ৰজাটো ওপৰলৈ উঠি গুচি আহিলে মানে তোমাৰ চেক মেটটো নহব আৰু সেইকাৰণে আমি যদি ইয়াত দিওঁ এই ঘৰত দিয়া আৰু এই ঘৰত দিয়া ডিফাৰেন্স আছে এই ঘৰত দিলে মানে কি হ'ব তুমি এই ঘৰটোত দিব পাৰিবা চোৱাচোন তাত প্ৰথমে ইয়াত দিলা তোমাৰ এইটো হৈছে E4 দিলা তাৰপিছত তুমি দিলা এই যিটো ডি E4 নহয় হয় E4 তাৰপিছত তোমাৰ দিলা তুমি এইটো সৰি D4 দেই মোৰ ভুল হৈছে D4 তাৰপিছত তোমাৰ E2 দিলা এইফালৰ পৰাই গন্তি কৰে E2 দিলা এতিয়া E2 দিওঁতে চোৱা E2 তেতিয়া এইটো খাই দিব ন আমাক ই ধুনীয়াকে ভাবিছে ফ্ৰী বস্তু পাই গলো মই খাই দিওঁ ই খাই দিলে এই ঘৰটো নাইকিয়া হৈ গ'ল এই পিছতটো ইয়াত আছে হয় নহয় তেতিয়া তুমি প্ৰথমে ইয়াত দিলা তাৰপিছত সি এইটো খাই দিলে আমাৰ ৰোগটো খাই দিলে তাৰপিছত তুমি ইয়াৰ পৰা যদি চেক দি দিয়া নাইতেৰে তেতিয়া চোৱাচোন সি কি কৰিব পাৰিব
মোৰ ঘোঁৰাটোকতো মাৰিবই নোৱাৰে তাৰপিছত সি ক'ত যাব এইফালেও যাব নোৱাৰে আমাৰ এই ধুনীয়া বিশ্বটো বহি আছে হয় নে নহয় ইয়াতো যাব নোৱাৰে আৰু ক'তো যাব নোৱাৰে শেষ ফিনিছ হয় নে নহয় হয় এতিয়া বুজি পালা নে তুমি মোক কিবা ক'ব লাগে কোৱা এতিয়া বুজি পালা তেনেকে তুমি ভাবিব লাগিব হা এতিয়া কোৱা যেনেকে আমি D4 দিলো knight to D4 D4 আৰু কিন্তু যদি সি ৰুকটো নেখালে আৰু কি কয় E2 স্কয়াৰক বচাব কোশিশ কৰিলে ৰুকে দি তেতিয়া আমি আমাক ফোন কৰি দিম knight to F3 knight to F3 আমি আমাক ফোন কৰি দিম আৰু বচাব নোৱাৰে খাই দিম এহঁতৰ ৰুকটো right তাৰমানে আমাৰ আদবিকে কি কৈছে ৰবা তাৰমানে আদবিকে কি কৈছে জানা নাই ৰবা বুজিলো এতিয়া মই সবকে কৈ দিম ৰবা তাৰমানে আদবিকে কৈছে যে আমি যেতিয়া এই ঘোঁৰাটো ইয়ালৈ লৈ গলো নাইটটো তেতিয়া মানে হোৱাইটো গম পাই গ'ল আমাৰ চালটো বুজি পাইছানে তেতিয়া হোৱাইটে গম পাই গ'ল হা তেতিয়া হোৱাইটে গম পালে কি কৰিলে এতিয়া এই ঘৰটো বচাব লাগে ন হয়নে নহয় এই ঘৰটো বচাবৰ কাৰণে কি কৰিলে আদবিক আমি এহঁতক ফৰ্ক কৰি দিম নাই মানে ইয়াৰ পৰা ফোক কৰিম হয় যদি সি ৰুকটো ইয়াত দিয়ে ন কৈছে আদবিকে কৈছে যে যদি এইটো বচাবৰ কাৰণে ৰুকটো যদি ইয়াত দিয়ে তেতিয়া আমি আমাৰ নাইটটো ইয়াত আছে নহয় আমি তেতিয়া এইটো ঘৰৰ পৰা দি পেলাই ফৰ্ক কৰি দিম বঢ়িয়া এইটো ফৰ্ক হৈ গ'ল তেতিয়া আমি এটা নাইট পাই যাম হয় না ভেৰি গুড এনেকে তাৰমানে খেলটো খেলিব লাগিব তাৰমানে তুমিও মানে একদম বঢ়িয়া মুভ দিব লাগিব আৰু হোৱাইটেও বঢ়িয়া মুভ দিব লাগিব যোনে বঢ়িয়া মুভ নিদিয়ে সিয়ে হাৰি যাব বুজি পালা এতিয়া আজি অলপ লেকচাৰটো বেছি হৈ যাব নেকি আৰু হৈ যাব পিনটো এতিয়া কিমান ধুনীয়া বস্তু গম পাইছানে পিন যদি তুমি জানা সব একদম তুমি খেল জিকিয়ে যাবা হয়নে হয় ন আজি অকমান ধুনীয়া পিন বিলাক দেখিলে নাই বাৰু ভাল লাগিছে নাই পিন বিলাক মজা লাগিছে অলপ শিকিলা নে কিবা অকমান কেনেকে পিন কৰিব পাৰি আৰু কেনেকে পিন আঁতৰাব পাৰি এইটো অলপ বুজিলা আৰু যদি একদম তোমাৰ হাতত উপায় নাথাকে তেতিয়া কেনেকে মানে আউট অফ দ্য বক্স কেনেকে ভাবিব লাগিব কেনেকে তুমি চেকমেটৰ কাৰণে যাব লাগিব এইটো বুজি পালা মানে নহয় বুজি পালা গতিকে আজিলৈ আমি সামৰো হা আকৌ নেক্সট কাইলে আমি 5:30 বহিম আৰু হ'ব নে কাৰোবাৰ কোৱেৰি আছে নেকি প্ৰব্লেম কিবা ক'বা নেকি কোনোবাই স্যার মই কোৱা স্যার যেতিয়া নাইটটো D4 নাইটটো D4 দিম হা তেতিয়া অপনেণ্টে যেনিবা গম পাই গ'ল আৰু সি বোলে একদম এক্সপাৰ্ট আৰু সি বোলে চব ভাবি চিন্তি দেখি ল'লে আৰু তেতিয়া সি যদি সেইবোৰ চব নিদি পেলাই নিজৰ বিশ্বটো বচাই পেলাই বিশ্বটো যদি D3 দি দিয়ে তেতিয়া তুমি বেলেগকে আকৌ ভাবিব লাগিব আৰু তাৰমানে কি হ'ল এতিয়া মানে গেমটো কন্টিনিউ কৰিবৰ কাৰণে তুমি এইটো ইয়াত দিলা নাইটটো ইয়াত দিলা ই গম পাই গ'ল যে স্যার কিন্তু তেতিয়া আমার কানে বেস্ট মুভ এটা আছে কি কোনে ক'ব স্যার তেতিয়া আমি নাইটটো যদি F3 চেক দি পেলাই কিন্তু আগলা গুছি আহিব তেতিয়া আমি
নিজৰ নাইটটোত বিটোত বহাই দিম আৰু এইটো ডিস্কভাৰ চেক হৈ যাব ডিস্কভাৰ চেক হোৱাৰ পিছত সি নিজৰ কিংটো আঁতৰাই দিব আৰু আমি তাৰ ৰূপটো খাই দিম আৰু কি গ্ৰুপ খেলিবা তোমালোকে আমি ভাবিবা তো মই বলছো হা হ'ব আৰু মই কাইলৈ সুধিম হ'ব ঠিক আছে বাই বাই হা আজিলৈ বাই বাই হ'ব ঠিক আছে